Okay. Hello. Asane kunoba? Hello. ইয়াত নেটৱৰ্কটো বৰ এটা ভাল নহয় সো অকমান কাটি কাটি গৈ থাকে ডিস্টার্ব পাইছো অকমান ওকে তো মই কৈ আছিলো টগৰ সাংস্কৃতিক যেটো পেজ ফেসবুক পেজ এই পেজটোৰ কথা কৈ আছিলো এই পেজটোৱে অসমত যি ধৰণে বৰ্তমান কাম কৰি আছে মই নিজ চকুৰে দেখি আহিছো এই পেজটোৰ কথা এই পেজটো মই মোৰ লগত চিনাকি হৈছিলে যোৱা বছৰ ৰিহাৰ্সেল পিৰিয়ডৰ সময়ত মোৰ এই পেজটোৰ লগত চিনাকি হৈছিলে এই পেজটোৰ লগত যিসকল ব্যক্তি জড়িত হৈছে পোনপ্ৰথমে সেইসকল ব্যক্তিৰ মই নামবোৰ কৈ দিছো সেইসকল ব্যক্তিৰ প্ৰথমতে নাম ল'ব লাগিব আমাৰ নজৰুল হকৰ তাৰপিছত ইন্দ্ৰজিৎ দাস ধনজিৎ দাস তাৰপিছত অপূৰ্ব তালুকদাৰ তাৰপিছত জানুপ্ৰাণ মহন্ত জ্যোতিৰ্ময় চৌধুৰী ধীমান গোস্বামী এইসকল ব্যক্তিৰ প্ৰচেষ্টাত এই টগৰ পেজটো গঢ়ি উঠিছে আৰু এই টগৰ পেজটোৱে অসমৰ যিমানবোৰ শিল্পী কলা কুশলী আছে যিমান নৱাগত শিল্পী কলা কুশলী আছে আৰু অসমৰ যিবিলাক কালচাৰেল নিউজ আছে সেই গোটেইবোৰ এই পেজটোৰ জৰিয়তে অসমীয়া ৰাইজক আৰু সমূহ বন্ধু বান্ধৱীকে এই পেজটোৰ জৰিয়তে অৱগত কৰায় গতিকে সুন্দৰ এটা প্ৰচেষ্টা সুন্দৰ এটা লক্ষ্য গতিকে মই আজি সঁচাকৈ মই বহুত আনন্দিত হৈছোঁ যে এনেকুৱা এটা পেজৰ থ্ৰুৰে মই আপোনালোকৰ লগত কথা পাতিব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ ল'ব পাৰিছোঁ আপোনালোকৰ মৰম ল'ব পাৰিছোঁ গতিকে এই পেজটোক মই সঁচাকৈ বহুত ভাল পাইছোঁ এইবেলি যেতিয়া আমাৰ থিয়েটাৰ ভাগ্যদেৱী আখৰা চলি আছিল এই পেজটোৱে গৈ আমাৰ ৰিহাৰ্সেল পিৰিয়ডত গৈছে গৈ পেলাই প্ৰত্যেক শিল্পী কলা কুশলীকে সম্বৰ্ধনা জনাইছে প্ৰত্যেকজন ব্যক্তিকে অভিনেতা অভিনেত্ৰীকে ধুনীয়াকৈ ৰাইজৰ মাজত চিনাকি কৰাই দিছে তেওঁলোকৰ মনৰ কথাবোৰ মনৰ অনুভৱবোৰ ৰাইজৰ মাজত অৱগত কৰাই দিছে গতিকে অকল ভাগ্যদেৱী থিয়েটাৰ বুলিয়ে নহয় প্ৰতিটো নাট্য দলৰ আখৰা গৃহত গৈ পেলাই তেওঁলোকে এই যেটো প্ৰচেষ্টা প্ৰতিজন শিল্পী কলা কুশলীকে সম্বৰ্ধনা জনোৱাৰ প্ৰতিটো নাট্য দলত গৈ প্ৰত্যেকটো নাট্য দলত গৈ পেলাই তেওঁলোকে সম্বৰ্ধনা জনাইছে গতিকে এই যেটো মহৎ উদ্দেশ্য এই গ্ৰুপটোৰ এই উদ্দেশ্যটো চিৰযুগমীয়া হওক প্ৰতি বছৰে এনেকৈ আগবাঢ়ি যাওক এই গ্ৰুপটোৱে তাৰে মই কামনা কৰিছোঁ গতিকে এই পেজটোৰ লগত আৰু অসমৰ বিভিন্ন সদস্য জড়িত হৈ আছে তাৰ ভিতৰত মই কেইজনমান সদস্যৰ নাম কৈ দিছোঁ তাৰ কেইজনমান হ'ল ধন আহমেদ বিৰাজ উজ্জ্বল নীলাভ গতিকে এই অনুষ্ঠানটোৰ লগত যিকেইজন ব্যক্তি জড়িত হৈছে প্ৰত্যেকেই খুব মৰম কৰে প্ৰতিজন শিল্পীকে খুব মৰম কৰে প্ৰতিজন শিল্পীৰ খবৰ লয় তেওঁলোকে মানে নিস্বাৰ্থভাৱে এই অনুষ্ঠানটো চলাই আছে কোনো স্বাৰ্থ নাই এই অনুষ্ঠানটোৰ লগত জড়িত যিসকল ব্যক্তি আছে কোনো স্বাৰ্থ নাই তাৰ ভিতৰত প্ৰতিজনৰ নাম ল'ব লাগিব ইয়াত নজৰুল হক অপূৰ্ব তালুকদাৰ ইন্দ্ৰজিৎ দাস ধনজিৎ দাস জ্যোতিৰ্ময় চৌধুৰী জানুপ্ৰাণ মহন্ত ধীমান গোস্বামী তাৰপিছত চম্পক কাশ্যপ ধন আহমেদ বিৰাজ উজ্জ্বল প্ৰত্যেকেই নীলাভ প্ৰত্যেকেই কাম কৰি আছে ভালদৰে গতিকে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে মই আপোনালোকৰ মাজত এই অনুষ্ঠানটোৰ জৰিয়তে এনেকৈ কথা ক'ব পাৰিছোঁ প্ৰথমবাৰ আহিছোঁ মই টগৰত আগতে মোক বহুতবাৰ কৈছিলে কিন্তু সময় সুবিধা মিলা নাছিল বা ৰিহাৰ্সেল পিৰিয়ডত আছিল পূজা চলি আছিল ঘৰত অহা যোৱা চলি আছিল গতিকে ভালদৰে এনেকৈ কথা ক'ব পৰা নাছিলোঁ গতিকে মই এইবাৰ যেতিয়া মোক কৈছে যে টগৰ পেজত মই আহিব লাগে আপোনালোকৰ লগত দুআষাৰ কথা পাতিব লাগে চ' মই তেতিয়াই ভাবিছোঁ যে মই যাম কথা পাতিম আৰু এটা বিশেষ স্থানত গৈ পেলাই মই কথা পাতিম গতিকে আপোনালোকে নিশ্চয় অকণমান অনুমান কৰিব পাৰিছে মই ক'ত আছোঁ বৰ্তমান পাৰিছেনে মই ক'ত আছোঁ মই আছোঁ থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰেক্ষাগৃহত বৰ্তমান মোৰ ইয়াৰ পৰা ৰুমটো অকণমান দূৰত বেছি দূৰ নহয় গতিকে মই ভাবিলোঁ এইটোৱে জেগাটোৱে বহুত ভাল হ'ব যিহেতু আমি দিনৰ পৰিৱেশটো মই খুব ভালকৈ আমি নাপাওঁৱেই গতিকে মই অকলশৰে আছোঁ বৰ্তমান ইয়াত ধুনীয়াকৈ আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে আহিছোঁ গতিকে দিনৰ পৰিৱেশটো অলপ বেলেগ হৈ থাকে মই ভাল পোৱা গেলেৰী আছে সন্মুখত ইয়াতে গেলেৰী আছে পিছফালে ইফালে ষ্টেজ আছে গতিকে মই মাজতে আছোঁ আগতে আমি যেতিয়া থিয়েটাৰ চাওঁ যেতিয়া নাটক চাওঁ তো মই এইখিনি জেগাতে বহু বিশেষকৈ গেলেৰীত বহোঁ
গতিকে মই ভাবিলোঁ যে কিয়নো আজি মই তালৈ যাওঁ, তাতে গৈ পেলাই আপোনালোকৰ লগত কথাবোৰ পাতোঁ। গতিকে কোনোবাই মোক মেছেজ দি আছে, প্ৰাঞ্জল ডেকাই দিছে, অৰূপ দা নাটক ক'ত চলি আছে? আমাৰ ভৱানীপুৰৰ ওচৰত চলি আছে কয়াকুজিত। ধীমান গোস্বামী চাই আছে। অ'কে, বেবাক ৰাজ ক'ত আছা? মই আছোঁ ভৱানীপুৰৰ ওচৰত আছোঁ। ভৱানীপুৰৰ ওচৰত কয়াকুছি বুলি কয় জেগাটো, ইয়াতে আছোঁ। গতিকে আপোনালোকে নিশ্চয় কোনোবাই হয়তো মই অভিনয় কৰা ভাগ্যদেৱী থিয়েটাৰৰ নাটক চাইছেই। মই এইবেলি 2018-19 নাট্যবৰ্ষত মই থিয়েটাৰ ভাগ্যদেৱীত আছোঁ। থিয়েটাৰ ভাগ্যদেৱীৰ 3খন নাটক, এখন হৈছে শ্ৰদ্ধাৰ মোৰ অতি মৰমৰ গীতিকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যদেৱৰ আজিৰ চাণক্য, মোৰ শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ মহাযুদ্ধৰ আখৰা, আৰু শ্ৰদ্ধাৰ সতীশ দাস ডাঙৰীয়াৰ ৰামধেনুৰ ৰং। এই 3খন নাটকৰে আমি নাটক কৰি আছোঁ বৰ্তমান, এই 3খন নাটক লৈ পেলাই। গতিকে দৰ্শকৰ খুব সঁহাৰি পাইছোঁ। প্ৰতিখন নাটকেই আমাৰ ভাল পাইছে, বিশেষকৈ ৰামধেনুৰ ৰং, মহাযুদ্ধৰ আখৰা আৰু আজিৰ চাণক্য, 3খন নাটকে ভাল পাইছে দৰ্শকে। আচ্ছা, ধুবুৰী জিলাৰ বিলাচীপাৰা ৰাজত চাবলৈ পাম ভাগ্যদেৱী থিয়েটাৰ? য়েছ, তাতে আছে। উজ্জ্বল ৰাজ নিউ, আপোনাৰ পটককৈ গুচি গৈ থাকে, মেছেজবোৰ ওপৰলৈ গৈ থাকে, ধৰিব নোৱাৰি। জ্যোৎস্না বৰা শইকীয়া জনুমণি, যোৰহাট আছেনে প্ৰগ্ৰেম? আছে। জ্যোৎস্না যোৰহাটত আছে। মৃন্ময় দাস, খবৰ ভালনে? বহুত ভাল, আৰু ভাল কাৰণে আপোনালোকৰ মাজত আহিছোঁ আজি, ধুনীয়াকৈ কথা পাতিবৰ কাৰণে, আপোনালোকৰ লগত মনৰ অনুভৱ কিছুমান কথা পাতিবৰ কাৰণে আহিছোঁ। পংকজ কাশ্যপ, এই পংকজ মোৰ লগত আগতে আছিলে, আমি একেলগে শংকৰদেৱত আছিলোঁ। ভালে আছা? আছোঁ পংকজ, তোমাৰ ভাল? তুমিও নিশ্চয়, পংকজ বৃন্দাবনত আছে। আমি একেলগে পংকজৰ লগত আছিলোঁ শংকৰদেৱ থিয়েটাৰত, খুব ভাল বন্ধু মোৰ। ৰোহন চৌধুৰী, চাইছোঁ, বহুত ভাল হৈছে গোটেই কেইখন নাটক থিয়েটাৰ ভাগ্যদেৱীৰ। অ'কে, থেংক ইউ ৰোহন চৌধুৰী। তোমাক মই ইয়াত খাৰঘুলিত লগ পাইছিলোঁ। নহয়, ৰাজগড়ত লগ পাইছিলোঁ তোমাক, চৰি। ত্ৰৈলোক্য নাথ, ভালে আছেনে বাৰু? বহুত ভাল, ভালে আছোঁ। প্লাৱন হাজৰিকা, মজা, মই আপোনাৰ বিগ ফ্ৰেণ্ড হয়। থেংক ইউ ছ' মাছ। আপোনালোকৰ মানে মোৰ কাৰণে ফ্ৰেণ্ডছ বোলে হৈছে মোৰ ইনস্পাইৰেশ্যন। মই ফ্ৰেণ্ডছবোৰৰ পৰা বহুত ইনস্পাইৰেশ্যন পাওঁ। তেওঁলোকে মৰম, তেওঁলোকৰ আশীৰ্বাদেই মোৰ হৈছে একমাত্ৰ সম্বল অভিনয় কৰি যোৱাত। উজ্জ্বল ৰাজ নিউ, সঁচাকৈ এজন ভাল অভিনেতা অৰূপ দা, মই বহুত ভাল পাওঁ। থেংক ইউ, মই তোমাক বহুত ভাল পাওঁ। দীপেন শৰ্মা, অৰূপ দা শিৱসাগৰত আছেনে? অফক'ৰ্ছ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, দুলীয়াজান, এইবোৰ চবতে আছে। জ্যোৎস্না বৰা শইকীয়া, যোৰহাটত কেতিয়া আছে? ডেটটো ক'ব নোৱাৰিম এই মুহূৰ্তত, মানে পেণ্ডেল লিষ্টটো চোৱা নাই, মনত নাই, গতিকে মই ডেটটো ক'ব নোৱাৰিম। পংকজ কাশ্যপ, মজা, থেংক ইউ দোস্ত। জিন্তু দত্ত জেডি, যোৰহাটত ক'ত আছে দাদা? যোৰহাটত আছে, ক'ত আছে মই এই মুহূৰ্তত ক'ব নোৱাৰিম। শংকৰ দাস, হাই দাদা, কি খবৰ? বহুত ভাল। জানুপ্ৰাণ মহন্ত, কি খবৰ দাদা? বহুত ভাল জানো। তোমালোকৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাটো সঁচাকৈ শলাগ ল'বলগীয়া জানো। ভাল লাগিছে, মনটো ভাল লাগি যায় আপোনালোকৰ লগত এনেকৈ কথা পাতিব পাৰিলে। এই সুযোগকণ দিয়াৰ বাবে জানো বহুত বহুত ধন্যবাদ। জানুপ্ৰাণ মহন্ত, নগাঁৱত নাটক চাবলৈ ৰৈ আছোঁ। আমিও যাবলৈ ৰেডি হৈ আছোঁ নগাঁৱলৈ। জানুৱাৰীৰ পিছত আমি সেইফালে যাম। শংকৰ দাস, লাভ ইউ দাদা, আই লাভ ইউ টু। গৌতম ভাৰত দাস, কি খবৰ দাদা? আপোনাৰ থিয়েটাৰ গুৱাহাটীত আৰু পেণ্ডেল আছেনে? চাবলৈ নাপালোঁ। অ'কে, আমাৰ হেৰিত আছে, সাতগাঁৱত আছে। অ'কে, উজ্জ্বল ৰাজ, মোক চিনি পাইছেনে নাই বছ? পাইছোঁ। কিয় চিনি নাপাম, তোমাক মই সৰ্থেবাৰীত লগ পাইছিলোঁ। তগৰ, আগন্তুক 19-20 নাট্যবৰ্ষলৈ আমাৰ তগৰ ফালৰ পৰা আপোনালোক হিয়া ভৰা অৱশ্যে জনালোঁ। বহুত বহুত ধন্যবাদ। তগৰ সাংস্কৃতিক গ্ৰুপ পেজলৈ বহুত বহুত ধন্যবাদ। অ'কে, ৰোহন চৌধুৰী, এতিয়া নলবাৰী ৰাসত ফালি দিলে হ'ল দাদা। চেষ্টা কৰিম, প্ৰতিটো নাট্যদল থাকিব, সকলোবোৰ বন্ধু বান্ধৱী থাকিব, সকলোকে লগ পোৱাৰ বহুত আশা আছে। প্ৰতিজন নাট্যদলৰ আমাৰ আগতে এৰি অহা বন্ধুবোৰ লগ পাম, সেয়াও এটা আশা, লগ পাম, চবৰে লগত কথা পাতিম, ভাল লাগিব। আমাৰ ৰাসত আছে, নলবাৰী ৰাসত মই জনাই থওঁ এই মুহূৰ্ততে, আমাৰ নলবাৰী ৰাস 30 নৱেম্বৰ, 1, 2, 3, 4 ডিচেম্বৰ আমি নলবাৰী ৰাসত থাকিম। গতিকে সমূহ বন্ধু বান্ধৱীকে নলবাৰী ৰাসত লগ পাম বুলি আশা কৰিছোঁ।
আমাৰ ভাগ্যদেৱীৰ যি 3খন নাটক লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ যাম আমাৰ নাটককেইখন চাওক আৰু আমাৰ মাজত যদি কিবা ভুলভ্ৰান্তি আছে এইবোৰ আঙুলিয়াই দিয়ক ভাল লাগিব আপোনালোকৰ সহায় সহযোগিতাই আমাক আৰু উৎসাহ দিব গতিকে নলবাৰীলৈ আহক আমি তাৰে আশাৰে আছোঁ প্লাৱন হাজৰিকা মই আপোনাৰ এক্টিং চাই বহুত ভাল পাওঁ লখিমপুৰত আহিলে লগ পাম লাভ ইউ দাদা থেংক ইউ ছ' মাছ প্লাৱন হাজৰিকা পাপৰি পাটগিৰি কি খবৰ দাদা বহুত ভাল অবিনাশ লহকৰ আপোনাক লগ পাইছিলোঁ দাদা সৰ্থেবাৰী উজ্জ্বল দাৰ লগত গৈছিলোঁ আপোনাৰ অভিনয় বহুত ভাল লাগে অহা বছৰলৈ শুভেচ্ছা জনাওঁ থেংক ইউ ছ' মাছ জিন্তু দত্ত জেডি দাদা এইবাৰ বিহু ডিছ বনাইছেনে বাপৰে সেইটোতো নাই এতিয়া আৰু বিহু ডিছৰ হেৰি নাইকিয়া হৈ গ'ল খুব দুখৰ কথা শংকৰ দাস দাদা নাই গুচি যায় ওপৰলৈ গুচি গৈ থাকে খুব স্পীডত গৈ থাকে গৌতম ভৰদাস মেইন ড্ৰামা কোনখন মেইন ড্ৰামা বুলি ক'বলৈ দিগদাৰ হৈ যায় আমাৰ 3খন ড্ৰামাই আমাৰ অতি সুন্দৰ এইটো কি মহাযুদ্ধৰ আখৰো বহুত ধুনীয়া ৰামধেনুৰ ৰঙো বহুত ধুনীয়া আৰু আজি চাণক্যও বহুত ধুনীয়া নাটক গতিকে মই ক'বলৈ দিগদাৰ হৈ যায় মই কোনখন নাটক ভাল গতিকে দৰ্শকে চাই ডিচিশ্যন ল'ব বা দৰ্শকে চাই পেলাই ক'ব যে কোনখন ভাল কোনখন বেয়া কিন্তু মই ক'বলৈ দিগদাৰ হৈ যায় আপুনি অসমৰ সাংস্কৃতিক জগতখনত সুন্দৰভাৱে আগুৱাই যাওক শুভকামনা জনালোঁ জয় আই অসম মুন থেংক ইউ আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ আশীৰ্বাদৰ সহায় সহযোগিতাই মোক আকৌ এখোজ অভিনয়ৰ জগতলৈ আগুৱাই লৈ যায় প্ৰাঞ্জল ডেকা নলবাৰীৰ ৰাসত লগ পাম দাদা চিয়'ৰ লগ পাম নলবাৰীৰ ৰাসত আপোনালোক সকলোৱে আহিব ভাল লাগিব নাটক চোৱাই নহয় আমি ফূৰ্তি কৰিম একেলগে এই 5 দিন থাকিম তাত অভিজিত গগৈ কি খবৰ দাদা বহুত ভাল অভিজিত মধুমিকা কাশ্যপ কি খবৰ দাদা বহুত ভাল আজি আপোনালোকৰ লগত এনেদৰে কথা পাতিব পাই আৰু বহুত ভাল লাগিছে চন্দনা খাটনিয়াৰ নাইচ দাদা পাঠশালাৰ ফালে নাহে নেকি পাঠশালা বাগমাৰাৰ ফালে গৈছিলোঁ কিন্তু প্ৰপাৰ পাঠশালাত মই এতিয়ালৈকে কৰা নাই কিন্তু অহা বছৰ পাঠশালাতে থাকিম 2 মাহ 3 মাহ একদম পাঠশালাতে থাকিম নিশ্চয় লগ পাম চন্দনা খাটনিয়া অ'কে পাঠশালাত লগ পাম চন্দনা ৰাণা তালুকদাৰ নাইচ থেংক ইউ অঞ্জলি বৰা কি খবৰ দাদা বহুত ভাল উজ্জ্বল ৰাজ নিও অকল সৰ্থেবাৰীত নহয় প্ৰতিটো মুহূৰ্তৰ আছোঁ আপোনাৰ লগত আৰু তগৰ আপোনালোকৰ লগত সদায় আছে প্ৰতিজন ভ্ৰাম্যমান শিল্পী আমাৰ তেজত আছে ধন্যবাদ বহুত বহুত ধন্যবাদ এইখিনিতে মই কৈ দিওঁ যে তগৰ সাংস্কৃতিক গ্ৰুপে যিটো পেজ এই পেজটোৱে অকল অভিনেতা অভিনেত্ৰীক চিনাকি কৰাই দিয়ে বুলিয়েই নহয় তেওঁলোকে আমাৰ যিসকল ৰান্ধনি ব্যৱস্থাত যিসকল থাকে যিসকল ছেটিংছত থাকে লাইটত থাকে যিসকল আনকি আমাৰ এইবাৰ যি প্ৰম্পটাৰ যিজন আমাৰ আছিলে সুশীল দা তেখেতকো ৰাইজৰ মাজত ধুনীয়াকৈ তেখেতৰ অনুভৱ তেখেতৰ যিখিনি কৰ্মৰাজি ইমান বছৰে যি কাম কৰিলে সেইবিলাক আপোনালোকৰ মাজত তেখেতৰ হেৰিবিলাক দাঙি ধৰিছে তেখেতক চিনাকি কৰাই দিছে গতিকে অকল অভিনেতা অভিনেত্ৰীকে তেওঁলোকে চিনাকি কৰাই দিয়াত ব্যস্ত হৈ থকা নাই প্ৰতিজন শিল্পী কলা কুশলীক মানে এখন ভ্ৰাম্যমান নাট্য দলত যিমানখিনি মানুহৰ প্ৰয়োজন এই প্ৰতিজনকে তেওঁলোকে সম্বৰ্ধনা জনায় প্ৰতিজন মানুহকে তেওঁলোকে চিনাকি কৰাই দিয়ে গতিকে বহুত বহুত ধন্যবাদ এই অনুষ্ঠানটো সঁচাকৈ ভ্ৰাম্যমানৰ লগত এটা ওতঃপ্ৰোতভাৱে জড়িত এটা অনুষ্ঠান যেতিয়াৰ পৰা পাইছোঁ আৰু নিস্বাৰ্থভাৱে কাম কৰি আছে একো স্বাৰ্থ নোহোৱাকৈ কাম কৰি আছে তেওঁলোকে গতিকে ভাল লাগে এনেকুৱা এটা অনুষ্ঠান আৰু এওঁলোকৰ সহায়ত হয়তো ভ্ৰাম্যমান যিটো আমাৰ বৰ্তমান কিছুমান অপশক্তিৰ হেৰিত ভ্ৰাম্যমান যিমানখিনি অকণমান বদনাম কৰিবলৈ চেষ্টা কৰি আছে গতিকে এইবোৰ যাতে নহয় তেওঁলোকে বহুতখিনি সহায় সহযোগিতা কৰিছে ভ্ৰাম্যমান নাট্য দলবিলাকৰ লগত জয়া অসম মুন দাদা আগৰ থিয়েটাৰবোৰত নৃত্য কৰোঁতে বেছি চুটি কাপোৰ পিন্ধি নৃত্যবোৰ বন্ধ কৰিব পাৰি নাই আগৰ থিয়েটাৰবোৰত নৃত্য কৰোঁতে বেছি চুটি কাপোৰ পিন্ধি নৃত্যবোৰ বন্ধ কৰিব মানে কি মই বুজা নাই চুটি কাপোৰ এতিয়া পিন্ধিছে জানো আগৰ থিয়েটাৰবোৰত নৃত্য কৰোঁতে বেছি চুটি কাপোৰ পিন্ধি নৃত্যবোৰ বন্ধ কৰিব মানে মই বুজি পোৱা নাই বস্তু নাই যদি বহুত বেছি চুটি কাপোৰ পিন্ধিব নালাগে আচলতে বহুত বেছি চুটি কাপোৰ পিন্ধি যিহেতু আমাৰ প্ৰতিজন পৰিয়াল এটা ভ্ৰাম্যমান নাট্য দলৰ আখৰা গৃহত প্ৰেক্ষাগৃহত থাকে যিহেতু বহুত বেছি যিখিনি দেখিলে বেয়া লাগে তেনেকুৱা কাপোৰ পিন্ধিব নালাগে মোৰ মতে মই সেইটো বিচাৰোঁ ক'ত আছে মই আছোঁ
গুণজিৎ তালুকদাৰ মই আছোঁ ভৱানীপুৰ মিন্ময় বনিয়া বাবু আপুনি ভালে আছে ন মই বহুত ভালে আছোঁ ৰফিকুল ইছলাম হাউ আৰ ইউ দাদা আই এম ফাইন পল্লৱ বৰা পল্লৱ আপোনাক লগ পাব মন আছিল আপোনাৰ ঘৰ ক'ত পল্লৱ যদি নলবাৰীত আহা আমি 30 1 2 3 4 ডিচেম্বৰত আমি নলবাৰীত থাকিম গতিকে নাটক চোৱা হ'ব মোক লগ পোৱা হ'ব আহিলে বহুত ভাল পাম ৰিংকু দত্ত মাইনু অলৱেজ লাভ ইউৰ এক্টিং অৰূপ দা থেংক ইউ ৰিংকু দত্ত মাইনু ঢেকীয়া খোৱাৰ পৰা কৈছা তুমি তোমাক চিনি পাইছোঁ মই ৰিংকু দত্ত মাইনু জুৰি গগৈ মই বৰ ভাল পাওঁ নাটক চাই থেংক ইউ আপোনালোকৰ বাবে আজি ভ্ৰাম্যমান থিয়েটাৰ জীয়াই আছে আৰু হয়তো ভৱিষ্যতে জীয়াই থাকিব আপোনালোকে ভাল পালেই হ'ল ৰাণা তালুকদাৰ অৰূপ দা আপোনাৰ এক্টিং মই বহুত ভাল পাওঁ থেংক ইউ ৰাণা তালুকদাৰ আপোনালোকে ভাল পালে আৰু অভিনয় কৰিবৰ কাৰণে আৰু উৎসাহ পাওঁ অনুপ্ৰেৰণা পাওঁ বিবেক ৰাজ মিৰ্জা ফালে নাহে নেকি অৰূপ দা মিৰ্জা ফালেতো বহুত গ'লোঁ মিৰ্জাৰ পৰা ভিতৰত বাগানৰ ফালে গ'লোঁ বিজয়নগৰত কৰিলোঁ প্ৰপাৰ মিৰ্জাত নাই কিন্তু চাগে প্ৰাঞ্জল ডেকা দাদাই কেমেৰাত এক্টিং কৰি ভাল পায় নে মঞ্চত মই দুইটা জেগাতে ভাল পাওঁ যিহেতু বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰতে আছোঁ গতিকে মই ভ্ৰাম্যমান বহুত ভাল পাওঁ আই লাভ ইউ কল্যাণ ডেকা অৰূপ দা মই গুচি গৈ থাকে পটককৈ পাৰি নেকি আনিব পাৰি অ'কে অৰূপ দা মই কল্যাণ ডেকা লগ পাম বাৰু অ'কে কল্যাণ লগ পাম চিয়'ৰ প্লাৱন বৰা মই শিৱসাগৰ অ'কে প্লাৱন বৰা তেতিয়াহ'লে শিৱসাগৰত লগ পাম প্লাৱন জয়াসম শিৱসাগৰ আহিলে লগ পাম মানে একচুৱেলি জানুৱাৰীৰ পিছত আপাৰ আছামৰ ফালে যোৱাৰ মজাটোৱে বেলেগ নামনি অসমৰ ফালে যেতিয়া আমি অকেজন পেণ্ডেলবিলাক কৰি থাকোঁ ইয়াত সেইখিনি সময়ত ভাল লাগে দুৰ্গা পূজাত চামতাত ভাল লাগে ৰাসত নলবাৰীত ভাল লাগে লক্ষী পূজাত তেনেকৈ প্ৰতিটো জেগাত নামনি অসমত সেইখিনি সময়ত ভাল লাগে আৰু জানুৱাৰীৰ পিছত আচলতে আপাৰৰ ফালে যাব নাপালে ভাল নালাগে মনটো তাতো মোৰ বহুত বন্ধু বান্ধৱী আছে তাতে গৈ পেলাই আমি বহুত ফূৰ্তি কৰোঁ এনজয় কৰোঁ তাৰ মাজতে কেনেকৈ 3 মাহ পাৰ হৈ যায় গমেই নাপাওঁ বহুত ভাল লাগে যোৰহাট শিৱসাগৰ লখিমপুৰ ধেমাজি যোৱা বছৰ গৈছোঁ আমি শদিয়া ডুমডুমা তিনিচুকীয়া এইবোৰ ঠাইত সকলো দৰ্শকে ইমান ধুনীয়াকৈ ভ্ৰাম্যমান ভাল পায় আচৰিত গতিকে এই ভ্ৰাম্যমান ইণ্ডাষ্ট্ৰিটো আমি সকলোৱেই জীয়াই ৰাখিব লাগিব অসমৰ এটা বৃহৎ অনুষ্ঠান বুলি ক'লেও ভুল নহ'ব গতিকে যিহেতু এইটো দ্বিতীয়টো ক'তো পৃথিৱীত নাই এনেকুৱা এটা অনুষ্ঠান য'ত নেকি আমি প্ৰতিখন জিলাৰ প্ৰতিখন ঠাইত গাঁৱত আমি নিজে আমি গোটেই অনুষ্ঠানটো গৈ পেলাই তাত ঘৰৰ সন্মুখতে মানুহক আমি 3খন নাটক মঞ্চস্থ কৰি দেখুৱাওঁ গতিকে এই অনুষ্ঠানটো পৃথিৱীৰ ক'তো নাই গতিকে এনেকুৱা এটা অনুষ্ঠান য'ত আমাৰ গোটেইখিনি অসমীয়া পৰিয়াল আমি জড়িত হৈ আছোঁ গতিকে এই অনুষ্ঠানটো আমি জীয়াই ৰাখিবই লাগিব যিকোনো প্ৰকাৰে সকলোৱে সহায় সহযোগিতা লাগিব সকলোৰে প্ৰণৱ পাপন দত্ত নিউ ইয়েৰত লগ পাম অৰূপ দা চিয়'ৰ লগ পাম প্ৰণৱ অ'কে দীপাংকৰ এছ গগৈ হেল্ল' হাই নিতুল হাজৰিকা কি খবৰ বহুত ভাল জিতু বৰ্মন দাদা ছেকেণ্ড নাইট নাটক কোনখন আমাৰ বৰ্তমান ছেকেণ্ড নাইট নাটক হৈ আছে মহাযুদ্ধৰ আখৰা জুৰি গগৈ গোলাঘাট কেতিয়া আহিব গোলাঘাট যাম গোলাঘাটত আমাৰ পেণ্ডেল আছে আৰু গোলাঘাটৰে আমাৰ এজন খলনায়ক খুব ধুনীয়া অভিনয় কৰে আমাৰ শংকৰজ্যোতি ৰাজখোৱা আছে আমাৰ লগত গতিকে গোলাঘাটৰে হয় বুলি মই জানো গোলাঘাটত আছে আমাৰ পেণ্ডেল তাতে লগ পাম নিশ্চয় জুৰি গগৈ প্লাৱন বৰা পল্লৱ শিৱসাগৰত আহিবনে যাম চিয়'ৰ যাম শিৱসাগৰ অৰূপ অমৰ দাস আপোনাৰ অভিনয় বহুত ভাল লাগে থেংক ইউ ছ' মাছ অমৰ জ্যোতিৰেখা ডেকা কি খবৰ অৰূপ দা থেংক ইউ জ্যোতিৰেখা বহুত ভাল ভনিতা ভট্ট দাদা আপোনাৰ এক্টিং ভালেই লাগে ৰামধেনু ৰং নাটকখন বহুত ভাল লাগিছে লাভ ইউ দাদা এণ্ড গড ব্লেছ ইউ থেংক ইউ ছ' মাছ ভনিতা ভট্ট অ'কে হিমাংশু গোস্বামী হাই অৰূপ দা কি খবৰ আপোনাৰ বহুত ভাল আৰু ভাল কাৰণে আজি আহি থিয়েটাৰ ভাগ্যদেৱী প্ৰেক্ষাগৃহৰ ভিতৰত বহি আপোনালোকৰ লগত কথা পাতি আছোঁ বহুত কথা পাতিম আহিছোঁ আপোনালোকৰ লগত কথা পাতিম বুলি ৰুমৰ পৰা ওলাই আহিছোঁ মই ইয়ালৈ
মিণ্টু ৰয় ঢালিগাঁৱৰ ফালে নাহে নেকি আছে আমাৰ লখিমপুৰ ছাইডতো আছে যোৰহাট শিৱসাগৰ এইটো ডিব্ৰুগড় ছাইডতো আছে গতিকে ক'ত কেতিয়া আছে সেইটো খালি মোৰ মুখস্থ নাই পেণ্ডেল লিষ্টটো এতিয়া মই ক'ব নোৱাৰিম ডেট প্লাছ টাইমটো ৰাজেশ বৰ্মন ৰাজু হাই দাদা কি খবৰ বহুত ভাল প্ৰণৱ পাপন দত্ত ঢকুৱাখানাত আছে নাই এইবাৰ ঢকুৱাখানাত আছে চাগে এইবাৰ ওচৰৰ পাজতো আছে ক'ৰবাত ঢকুৱাখানাত নহ'লেও ঘিলামৰা ধেমাজি এইটো ছাইডত আছে চাগে ৰাণা তালুকদাৰ নলবাৰী ৰাসত এইবাৰ বহুত ভাল লাগিব দাদা বহুত ভাল লাগিব অ'কে বহুত স্পীডত গুচি যায় প্ৰাঞ্জল ডেকাই কৈছে অৰূপ দা খুব মনত ৰাখে মানুহক বঢ়িয়া মই এক্টিং কৰিবলৈ টান পাওঁ মঞ্চতে এক্টিং কৰোঁ বাকী মানুহ চিনি পোৱা মানুহটোক চিনি নাপাওঁ বুলি ক'বলৈ অলপ টান পাওঁ মনত আহি যায় আনকি ফোনত কথা পাতিলেও ভইচটো মোৰ মনত থাকি যায় বহুত দিনলৈকে থাকে গতিকে মই চিনি নোপোৱাৰ ভাও জুৰিব অলপমান টান পাওঁ দিৱজ্যোতি ভূঞা ভালনে ভাল বহুত ভাল ৰমিঅ' পুলক অৰূপ দা চিনি পাইছেনে ধনৰ লগত গৈছিলোঁ আখৰা চাবলৈ য়েছ এইবাৰ ভাগ্যদেৱীত তুমি আহিছিলা ৰমিঅ' পুলক ৰোহন চৌধুৰী ভ্ৰাম্যমান আমাৰ তেজত আছে দাদা সঁচাই খুবেই ভাল পাওঁ নাটক চাই আমি অসমীয়া দৰ্শক অসমীয়া ৰাইজে সঁচাকৈ ভাল পাবই লাগিব আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত আমাৰ অতি পিতৃস্বৰূপ ভ্ৰাম্যমানৰ পিতৃস্বৰূপ অচ্যুত লকৰদেৱৰ যি এটা সৃষ্টি এই সৃষ্টিত আজি আমি অভিনয় কৰিব পাৰিছোঁ মোৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ অভিনেতা অভিনেত্ৰীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিছে এই মঞ্চত গতিকে তেখেতে সৃষ্টি নকৰা হ'লে হয়তো আমি আজি এনেকৈ অভিনয় কৰিব নোৱাৰিলোহেঁতেন আজি আপোনালোকৰ লগত এনেকৈ কথা পাতিব নোৱাৰিলোহেঁতেন গতিকে তেখেতসকলক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব স্মৰণ কৰিব লাগিব তেখেতসকলক তেখেতৰ লগতে যিসকল ব্যক্তিয়ে আজি আমাৰ ভ্ৰাম্যমান উদ্যোগটো জীয়াই ৰাখিছে আমাৰ ভ্ৰাম্যমান থিয়েটাৰ জীয়াই ৰাখিছে বহুত কষ্ট কৰি জীয়াই ৰাখিছে হয়তো আমি ইমানখিনি খবৰ আমিতো জাষ্ট আমি অভিনয় কৰোঁ আমাৰ প্ৰাপ্যখিনি লওঁ আমি গুচি যাওঁ কিন্তু ইয়াৰ ভিতৰ চোৰা যিমানখিনি কষ্ট হয় সেই একমাত্ৰ প্ৰডিউচাৰসকলেহে গম পায় বা আহ্বায়ক কমিটিসকলে গম পায় গতিকে আমি ইমানখিনি খবৰ নাৰাখোঁ কিন্তু ৰখাটো উচিত গতিকে যিহেতু আমি ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিব লাগিব এই ভ্ৰাম্যমান জীয়াই ৰাখিব লাগিব গতিকে আমি সকলোৱে সেই খবৰবোৰো ৰখাটো উচিত এটা ভুলৰ কাৰণে হয়তো এজন মানুহক বহুত দুখ দিয়াটো উচিত নহয় মোৰ মতে কেতিয়াবা চবৰে ভুল হয় মোৰো ভুল হ'ব পাৰে আপোনালোকৰো কাৰোবাৰ এটা দুটা ভুল হ'ব পাৰে গতিকে এটা ভুলৰ কাৰণে গোটেই ইণ্ডাষ্ট্ৰিটোৱে বদনাম হ'ব নালাগে মোৰ মতে সেইটো মই বিচাৰোঁ গতিকে মই বহুত শ্ৰদ্ধা কৰোঁ যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আজিও আমাৰ এই দিনটোলৈকে আমি আমাৰ এইয়া মোৰ সপোনৰ ভ্ৰাম্যমান মঞ্চত মই অভিনয় কৰিব পাই আছোঁ গতিকে সেইসকল ব্যক্তিক মই মোৰ ইয়াৰ পৰাই বহুত মই ধন্যবাদ জনাইছোঁ বহুত মই তেওঁলোকক সেৱা জনাইছোঁ গতিকে আগলৈ যাতে এই ভ্ৰাম্যমান উদ্যোগটো জীয়াই থাকে আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগিব অ'কে বৰ্তমান নাটকৰ মানদণ্ডৰ কথা কি কয় বৰ্তমান নাটক মই ক'ব বিচাৰোঁ মই যিকেইখন নাট্যদলত আজিলৈকে মই আছোঁ এই নাট্যদলকেইখনত চাগে ভাগ্যদেৱীতে আগতেও মই 2 বছৰ আছিলোঁ ময়ো জনী তুমি নামনি নাটক কৰিছিলোঁ দৰ্শকে বেয়া পোৱা বুলি মোক কোৱা নাই এতিয়াও মই পোৱা নাই তো বেইমান বুলি নাটক এখন কৰিছিলোঁ অভিজিত দাৰ কৰিছিলোঁ মাত ভাইটি এবাৰ মাত মানুহে মানুহৰ বাবে এয়া ভাগ্যদেৱীৰ নাটক আছিল গতিকে আপোনালোকে ক'ব নাটক বেয়া আছিল নে ভাল আছিল গতিকে মোৰ মতেতো ভাল আছিল গতিকে মানদণ্ড কিছুমান ক্ষেত্ৰত কাৰোবাৰ ক্ষেত্ৰত কেতিয়াবা ক'ৰবাত দৰ্শকে কোৱা শুনো যে নাটকখন ভাল হোৱা নাই যিমান প্ৰচাৰ হৈছে সেই হিচাপে নাটকখন হোৱা নাই কিয় হোৱা নাই কি হোৱা নাই মই সেই নাট্যদলটোত যিহেতু মই নাই জড়িত গতিকে সেই বিষয়ে মই ক'ব নোৱাৰিম গতিকে মই ক'ব পাৰিম মই যিখন নাট্যদলৰ লগত মই জড়িত হৈ থাকোঁ সেই নাট্যদলৰ যদি নাটকৰ কিবা প্ৰব্লেম হৈছে বা প্ৰচাৰ কৰা ধৰণে দৰ্শকে মেছেজ পোৱা নাই বা দৰ্শকে চাই ভাল পোৱা নাই তেতিয়াহ'লে মই সেই নাট্যদলটোৰ কথাই ক'ব পাৰিম গতিকে মই ভাগ্যদেৱী থিয়েটাৰত কওঁ যে আমাৰ ৰামধেনু ৰং নাটকখন খুব ধুনীয়া হৈছে দৰ্শকে খুব ভাল পাইছে কিছুমান দৰ্শক আছে যে বহুত ফাইটিং বিচাৰে গান বিচাৰে বহুত অলপমান মানে অলপ বেছি হেৰিটো বিচাৰে আৰু
গানে চানে একদম বহুত ফাইটিং চাইটিং কিবা কিবি বিচাৰে কিন্তু তেনেকুৱা আমাৰ এবাৰ ভাগ্যদেৱীত তেনেকুৱা নাটক নহয় আমাৰ একদম নাটকেই কৰিছে য'ত আমি অভিনয় কৰিব সুযোগ পাইছোঁ প্ৰতিজন অভিনেতাই ভালদৰে অভিনয় কৰিছে সুৰেন্দা শ্ৰদ্ধা সুৰেন্দাই ভাল অভিনয় কৰিছে শংকৰজ্যোতি ৰাজখোৱা উৎপল নাথে ভাল অভিনয় কৰিছে স্বাগতা বৰুৱা ভাল অভিনয় কৰিছে তাৰপিছত গৌতম ৰাজ তাৰপিছত নৱাগত আমাৰ দিব্য তাৰপিছত গায়ত্ৰী সকলোৱে খুব ধুনীয়া অভিনয় কৰিছে গতিকে অভিনয় প্লাছ নাটকৰ কাহিনী বেছ কৰিয়ে আমাৰ ভাগ্যদেৱী থিয়েটাৰ এইবাৰ ওলাই আহিছে গতিকে ইয়াত বহুত বেছি গানৰ প্ৰাধান্য দিয়া নাই ফাইটিঙত খুব বেছি প্ৰাধান্য দিয়া নাই আছে ফাইটিঙো আছে যিখিনি প্ৰয়োজন যিখিনি লাগে এখন নাটকত যিখিনি প্ৰয়োজন সেইখিনি আছে যে গানটো যিখিনি প্ৰয়োজন সেইখিনি আছে অত্যাধিক কিবা এটা বহুত বেছি দেখুওৱা নাই সেইখিনি মই খোলাকৈ কৈছোঁ গতিকে তেনেকুৱা কথাটো আহিছিল নাটকৰ মানদণ্ড গতিকে আজিৰ পৰা 4-5 বছৰমান আগত যিটো শুনি আছিলোঁ সেইটো কিন্তু এতিয়া নাট্যদল প্ৰতিটো নাট্যদলো নাইকিয়া হৈছে নাটকক গুৰুত্ব দিছে এতিয়া শুনি আছোঁ আমাৰ হেঙুলৰ যিবিলাক নাটক আছে বা আবাহনৰ যিবিলাক বৰদৈচিলা যিবিলাক নাটক চলি আছে বৰ্তমান আমি শুনি আছোঁ চাবলৈ সময় পোৱা নাই শুনি আছোঁ দৰ্শকৰ মুখৰ পৰাই শুনিছোঁ ভাল নাটক হৈছে এতিয়া নাটক আগৰ নাটক ঘূৰি আহিছে বুলি কোৱা শুনিছোঁ প্ৰতিটো আমাৰ যিবিলাক কমিটি আছে কমিটিৰ মানুহে আহিয়ে কয় বোলে এতিয়া আকৌ আগৰ পৰ্যায়লৈ আহিছে যে নাটক ঘূৰি আহিছে তেনেকৈ কোৱা শুনিছোঁ কিন্তু কল্যাণ ডেকা অ'কে সেইখিনি কথা মই ক'লোঁ নাটকৰ মানদণ্ডৰ ওপৰত হাবিব একন দাদা ধুবুৰীৰ ফালে আহিবনে যাম ধুবুৰীৰ ফালে আছে লক্ষীগঞ্জ বিলাচীপাৰা এইটো ছাইডত আছে অভিৰাজ জীৱ গগৈ আপোনাৰ অভিনয় চাইছোঁ কিন্তু এতিয়া বেলেগ ৰূপত চাবলৈ মন গৈছে আপোনাৰ প্ৰিয় গীত এটা গুণগুণাই দিয়কচোন ককাইদেউ অভিৰাজ জীৱ গগৈ প্ৰিয় গীত বুলি ক'লে আছে বহুতকেইটা কিন্তু কালিৰ পৰা এটা মই গুণগুণাই আছোঁ জুবিনদাৰ গান খুব ভাল পাওঁ জুবিনদাৰ গানটো গালেই চকু পানীও ওলাই যায় কেতিয়াবা কিছুমান গান শুনিলে তো গানটো গাই দিছোঁ যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা এইটো আজি দুদিনমানৰ পৰা শুনি আছোঁ গানটো ভাল লাগে কিবা এটা গান সঁচাকৈ ইনস্পায়াৰ্ড হওঁ জুবিনদাৰ সেই সুৰ সেই কথাকেইটা শুনি পেলাই মনটো ভাল লাগি যায় উৎপল ডেকা অৰূপ দা কি খবৰ বহুত ভাল উৎপল লগ পাম নেক্সট ইয়াৰ কহিনুৰত উৎপলক দিব্যজ্যোতি ভূঞা মজা দাদা থেংক ইউ শংকৰ দাস ক'ত আছে দাদা এতিয়া মই আছোঁ আগতে কৈছোঁ মই ভৱানীপুৰ কয়াকুচি বুলি জেগা এটা আছে ইয়াতে আছোঁ ত্ৰিকেন ৰাজবংশী হাউ আৰ ইউ দাদা আই এম ফাইন বলৰাম ৰাভা নাইচ অবিনাশ লকৰ ইমান ব্যস্ততাৰ মাজতো আমাক অলপ সময় দিয়াৰ বাবে ধন্যবাদ দাদা মোৰো ভাল লাগিছে আপোনালোকৰ লগত কথা পাতিব পাই আচলতে আজি বহুত দিনৰ পৰা মোক টগৰ ফেচবুক পেজে মোক কৈছিলে কিন্তু দৌৰি হয় ৰাতি জাৰ্ণি কৰি যাওঁ তো এনেকৈ বহি কথা পাতিবৰ কাৰণে অলপ সময় লাগে 1 ঘণ্টা বা 1.5 ঘণ্টা সময় লাগে গতিকে সেই সময়খিনি মই দিব পৰা নাছিলোঁ আগতে তাৰ বাবে মই বহুত দুখিত কিন্তু আজি মই ৰাতিপুৱাৰ পৰা প্ৰিপাৰেশ্যন হৈ আছোঁ আপোনালোকৰ লগত কথা পাতিম আহিম গতিকে আপোনালোকেও কেনে পাইছে নাটকবিলাকনো কৰি আছে প্ৰত্যেকে নাট্যদলবিলাকে নাটক কৰি আছে আপোনালোকৰ মতামত কেনেকুৱা আপোনালোকে কেনে পাইছে সেইবিলাকো জানিবলৈ মন যায় সেইকাৰণে মই আহিছোঁ আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ নাটক কেনেকুৱা পাইছে আপোনালোকে অলপ ক'লে মই ভাল পাম যদি কোনোবাই চাইছে কাৰোবাৰ যদি চোৱা মনত আছে এইবাৰ ভাগ্যদেৱী থিয়েটাৰ গতিকে ক'লে ভাল পাম কেনেকুৱা লাগিছে ৰামধেনু ৰং মহাযুদ্ধৰ আখৰা আজিৰ চাণক্য এই 3খন নাটক কেনেকুৱা পাইছে ময়ো জনালে খুব ভাল পাম উৎপল ডেকা অৰূপ দা ভালনে ৰাসত লগ পোৱাৰ আশাৰে থেংক ইউ লগ পাম উৎপল ৰাসত অভিৰাজ জিৎ গগৈ আপোনাৰ অভিনয় চাইছোঁ কিন্তু এতিয়া বেলেগ ৰূপত আচ্ছা এইটো গম পালোঁ এইটো নোযোৱা হ'ল যে ওপৰলৈ কি
প্ৰিয়ংকা ভাগৱতী আপোনাৰ অভিনয় চাইছোঁ মাজবাটত খুব ভাল লাগিল থেংক ইউ প্ৰিয়ংকা থেংক ইউ ছ' মাছ নেক্সট ইয়াৰ আকৌ কহিনুৰ গৈ আছোঁ প্ৰিয়ংকা ভাগৱতী মাজবাটত হিমাংশু গোস্বামী আপোনাৰ নাম্বাৰটো পাম নেকি দাদা দি দিম বাৰু মই মোক মেছেজ কৰিলে হ'ল মই নাম্বাৰটো দি দিম ইনবক্সত অ'কে ফোন আহি গৈছিলে চৰি ফোন এটা আহি গৈছিলে হিমাংশু গোস্বামী জ্যোতিৰেখা ডেকা মোকতো নাটক চাবলৈ পালে একোৱেই নালাগে বহুত ভাল পাওঁ ধন্যবাদ লক্ষ্য গোস্বামী কেনে খবৰ দাদা আপুনি ক'ত আছে এতিয়া মই ভৱানীপুৰত আছোঁ ধন আহমেদ কি হ'ব অৰূপদা ভালেই হ'ব এই ধনে বহুত কেয়াৰ কৰে মোৰ বহুত কথা থিয়েটাৰ বহুত দূৰলৈকে ই নাটক চাবলৈ যায় নাটকখনৰ কথা কয় নাটকখনৰ অভিনয়ৰ কথা কয় ভাল বেয়া সকলোবোৰ সি ধুনীয়াকৈ কয় অকল মোৰ বুলি নহয় প্ৰতিজন অভিনেতাৰ খবৰ ৰাখে এই ধন আহমেদে আৰু মোৰ লগত বহুত ভাল ফ্ৰেণ্ড হয় ধন আহমেদ তাৰ চামতাত ঘৰ প্ৰায় সি মাতি থাকে কিন্তু আজিলৈকে তাৰ ঘৰত মই খানা খাবলৈ যোৱা হোৱা নাই কিন্তু যাম এদিন তাক কৈ থৈ দিলে এই সুযোগতে শংকৰ দাস আপোনাক আশীৰ্বাদ থিয়েটাৰত লগ পাইছিলোঁ মৰিগাঁও পিনে আছে যদি আকৌ লগ পাম আচ্ছা আশীৰ্বাদ কৰিছিলোঁ মৰিগাঁৱত এইবাৰ আছে চাগে ভাগ্যদেৱী থিয়েটাৰ পুনৰ লগ পাম শংকৰ কল্যাণ ডেকা বৰ্তমান নাটকৰ মানদণ্ডৰ কথা কওকচোন অৰূপদা এইটো অলৰেডি ক'লোঁ মই বহুত কথা আছে নাটকৰ মানদণ্ডৰ কথাটো মই যিখিনি কমিটিৰ পৰা বৰ্তমান শুনি আছোঁ মই ভাগ্যদেৱী থিয়েটাৰহে কথা ক'ব পাৰিম যে এইটো কথা কৈছে যে বৰ্তমান আগৰ যি আজি মাজতে 4-5 বছৰমান নাটকৰ মানদণ্ডক অলপমান দৰ্শকৰ মুখে মুখে শুনিছিলোঁ প্ৰচাৰ হিচাপে নাটক হোৱা নাই নাটক হোৱা নাই প্ৰচাৰ বহুত কৰিছে কিন্তু একোৱেই নাই বুলি কয় নাটকখনত কিন্তু সেই বস্তুটো আজি 3 বছৰৰ পৰা নাইকিয়া হৈছে গতিকে ভাগ্যদেৱী থিয়েটাৰৰ যেতিয়া কমিটি আহি নিজে মই য'ত থাকোঁ তাত কমিটি মানুহবিলাক আহি কথাবিলাক পাতে তেতিয়া কয় বোলে নাই ভাল হৈছে সঁচাকৈ খুব ভাল লাগিছে নাটকৰ আগৰ হেৰিটো ঘূৰি অহা বুলি কৈছে নাটকক গুৰুত্ব দিয়া হৈছে গতিকে সেইখিনি শুনিছোঁ ভাল লাগিছে সেয়াই কথা ৰোহন চৌধুৰী অহাবাৰ আকৌ আপোনাৰ বলিষ্ঠ অভিনয় চাবলৈ পাম দাদা কহিনুৰ থিয়েটাৰত সঁচাই মোৰো ভাগ্য যে মই কহিনুৰ থিয়েটাৰত অহা বছৰ মোক বিচাৰিছে অহা বছৰ মই কহিনুৰ থিয়েটাৰত থাকিবলৈ পাম তাত মই অভিনয় কৰিবলৈ পাম মোৰ এটা সপোনো আছিল সৰুৰ পৰা যিহেতু নাম শুনিছিলোঁ কহিনুৰ আবাহন ভাগ্যদেৱী বৰদৈচিলা হেঙুল এই 5খন থিয়েটাৰৰ লগত খুব বেছি এটা চিনাকি আছিল আমি যেতিয়া সৰু আছিলোঁ আমি গেলেৰীত এইফালে গেলেৰী আছে মই দেখাই দিছোঁ এই গেলাৰীত বহি পেলাই আমি চাইছিলোঁ নাটক ইয়াৰ পৰা আমি ভাল বেয়াটো আমি চিঞৰিছিলোঁ ভাল লাগিলে চিঞৰিছিলোঁ ভাল লাগিলে আৰু কিবা থাকিলে হাততালি দিছিলোঁ সেই হাততালি এটাৰ কিমান প্ৰয়োজন এজন অভিনেতা এজন অভিনেত্ৰীক কিমান প্ৰয়োজন এখন নাটকত আমি এতিয়া বুজি পাইছোঁ তাত যদি এটা ডাইলগ কোৱাৰ পাছত দৰ্শকৰ সঁহাৰি দিয়ে দৰ্শকৰ সহায় সহযোগিতা আগবঢ়ায় এটা তালিৰে যদি আমাৰ ভাগৰটো আকৌ নাইকিয়া হৈ যায় এইটো মোৰ অনুভৱ নহয় চাগে গোটেই অভিনেতা অভিনেত্ৰীৰ এই অনুভৱটো হয় এটা যদি এটা চিঞৰ এটা মাৰি দিয়ে ভাল এটা ডাইলগ কওঁতে ভাল মানে ছাপোৰ্ট দিয়ে তেতিয়া আমাৰ বহুত ভাল লাগে গতিকে মই আজি সেই পৰিৱেশৰ মাজতে আহিছোঁ গতিকে ইয়াতে কথা পাতি ভাল লাগিব বুলি ভাবিছোঁ ৰুমৰ পৰা ওলাই আহিছোঁ আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে মই ভাগ্যদেৱী প্ৰেক্ষাগৃহৰ ভিতৰতে আছোঁ এতিয়াও লাভ ইউ দাদা কি হ'ব অৰূপদা আচ্ছা ৰাহুল ৰাজা উজ্জ্বল ৰাজনিউ অহাবাৰ কহিনুৰত নতুন কেনেকুৱা ৰূপত দেখা পাম জানিব পাৰিমনে কাৰণ প্ৰতি বছৰে আপোনাক ব্যতিক্ৰম ৰূপত দেখা পাওঁ অহা বছৰ এতিয়াই নকওঁ আৰু দুদিনমান পিছত ৰাসৰ পিছত আপোনালোকে গম পাবই ৰূপবিলাক দেখিবই আমাৰ ফটো ছেশ্যন যেতিয়া আকৌ হৈ যাব নাটকৰ বেছ কৰি পেলাই যিবিলাক ফটো ছেশ্যন হৈ যাব গতিকে সেইবিলাকত আপোনালোকে নিশ্চয় গম পাব জয়া অসম মুন দাদা পাৰিলে কিছুমান প্ৰতিভা থকা শিল্পী পালে উলিয়াই আনিব কিছুমানৰ প্ৰতিভা আছে কিন্তু বিকাশ কৰিবলৈ সুবিধা নাপায় সেইটো হয়
সেই সুযোগটো দিব লাগে আচলতে মানে স্থানীয় শিল্পী কিছুমানকে হওক বা নতুন যিবিলাক থাকে তেওঁলোকক উলিয়াই আনিব লাগে গায়ক গায়িকাৰ ক্ষেত্ৰতে হওক বা অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰতে হওক চবকে উলিয়াই আনিবলৈ সহায় সহযোগিতা আগবঢ়াব লাগে এই ক্ষেত্ৰত মই টগৰ পেজক মই অনুৰোধ জনাইছোঁ যদি তেনেকুৱা অভিনেতা অভিনেত্ৰী থাকে এই টগৰ পেজটোৰ জৰিয়তে তেওঁলোকক উলিয়াই আনিব বুলি মই আশা কৰিছোঁ আৰু তেওঁলোকক আমাৰ নাট্য দলবিলাকৰ যিবিলাক প্ৰডিউচাৰ আছে সেই প্ৰডিউচাৰৰ লগত তেওঁলোকক চিনাকি কৰাই দিলে সঁচাকৈ খুব ভাল কথা এটা হ'ব মই ভাবোঁ তেতিয়া লিংকটো ভাল হ'ব আমি যেতিয়া অভিনয় কৰিছিলোঁ বহুত বছৰ মই আজিৰ পৰা 2000 মই প্ৰথম আছাম স্কুল অফ ড্ৰামা মুন্না আহমেদৰ স্কুলত মই অভিনয় মানে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰপিছত নিজে য'ত মই যাব লগা হৈছিলে আজি কোনেও মোক বিচাৰি অহা নাছিল যে অভিনয় কৰিবি বুলি কিন্তু মই জানিছিলোঁ যে আমাৰ ৰবীন্দ্ৰ ভৱনত নাটক চলি থাকে তাত যাওঁ তাত মানুহবিলাক দেখোঁ অভিনেতা অভিনেত্ৰীবিলাক জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীবিলাকক দেখোঁ তাত যাওঁ তেনেকৈ ৰাস্তা উলিয়াই লৈছিলোঁ এটা সময়ত গতিকে ঘৰত বহি থাকিলেও নহ'ব আহিব লাগিব অলপ ওলাই য'ত নাটক কৰে তাত নাটকত চান্স নাপালেও তাত যাব লাগিব মানুহ চিনাকি হ'ব লাগিব গম পাব লাগিব যে এজন অভিনেতা আছে ওলাই আহিব লাগিব ভ্ৰাম্যমানত আপুনি বহুত চৰিত্ৰ অভিনয় কৰিলে তাৰ ভিতৰত কোনটো চৰিত্ৰ আজিও আপোনাক আপ্লুত কৰে ৰোমিঅ' পুলক অ'কে এইটো প্ৰশ্নটো ঠিকেই কৰিছা মই প্ৰথম বছৰ যেতিয়া আছিলোঁ শংকৰদেৱ থিয়েটাৰত 2010ত তাত হেমব্ৰত বৰুৱা ছাৰৰ এখন নাটক আছিলে নাম হ'ল বিয়া উৰুলি দিয়া সেই নাটকখনৰ যিটো চন্দন কেৰেক্টাৰ আছিল হয়তো কোনোবাই চাইছিল নেকি নাজানো হ'ল বিয়া উৰুলি দিয়া এটা এবনৰ্মেলৰ কেৰেক্টাৰ কৰিছিলোঁ সেই কেৰেক্টাৰটোৱে মই নাটক যেতিয়ালৈকে কৰি থাকিম তেতিয়ালৈকে মনত ৰাখিম সেই কেৰেক্টাৰটো আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ ভাগ্যদেৱী থিয়েটাৰত কৰিছিলোঁ মই মাত ভাইটি এবাৰ মাত বুলি সেই চৰিত্ৰ দুটা মোৰ মনত থাকিব সদায় আৰু মন যায় তেনেকুৱা অকণমান এটা ব্যতিক্ৰমী কেৰেক্টাৰ কৰিব মন যায় সদায় প্ৰত্যেক বছৰ এটা মানে যিটো কেৰেক্টাৰ মানে ষ্টাডি কৰিব লগা হয় কষ্ট কৰিব লগা হয় তেনেকুৱা ধৰণৰ কেৰেক্টাৰবিলাক কৰি মই খুব ভাল পাওঁ অংশুমান শৰ্মা অংশুমানে এতিয়াহে মাত দিছে ক'ত আছিলা তুমি শুই উঠা নাছিলা চাগে অংশুমান শৰ্মা খুব ভাল ল'ৰা হয় ভাল ভাতৃসম বন্ধু ভালনে অৰূপদা বুলি সুধিছে ভাল অংশুমান বহুত ভাল মুকুল বায়ন ৰামধেনুৰ ৰং চোৱা নাই চাবা মুকুল বায়ন খুব ধুনীয়া হৈছে নাটকখন এবাৰ হ'লেও কান্দিবা লাষ্টৰ ফালে নাটকখন চাই শ্যামল দত্ত নাটকখন চালোঁ ভাল লাগিছে আৰু চাম মই ৰাসত অ'কে আহিবা ৰাসত 30, 1, 2, 3, 4 ডিচেম্বৰ ৰাসত নলবাৰী ৰাসত পল্লৱ স্বাগতা বৰুৱা লাইভ এটা দিব ক'ব অ'কে আহিব চাগে নিশ্চয় স্বাগতো আহিব আপোনালোকৰ মাজত কথা পাতিব উৎপল ডেকা কহিনুৰলৈ স্বাগতম 2019-20 থেংক ইউ উৎপল লগ পাম কহিনুৰত অহা বছৰ মুকুল বায়ন ক'ত চাব পাৰিম আপোনাৰ ঘৰ বা ক'ত যদি নলবাৰীৰ ওচৰে পাজৰে তেতিয়াহ'লে নলবাৰীৰ ৰাসত চাবলৈ পাব নিশ্চয় প্ৰাঞ্জল ডেকা দাদা এটা ডাইলগ কওক বেয়া নাপায় যদি অ'কে কোনখন নাটকৰ ডাইলগটো কৈ দিওঁ ধনী ঠিকাদাৰৰ ল'ৰাৰ কাৰণে তোৰ দেহত তেজ আছে আৰু কেৰাণী ল'ৰাৰ কাৰণে মোৰ দেহত পানী আছে বুলি ভাবিছা নেকি একেই ৰঙা তেজ আছে যদি সাহস আছে এবাৰ গাত হাত দিছা কেনেকৈ তহঁতৰ আভিজাত্যৰ উচ্চ চূড়া চূৰ্ণ বিচূৰ্ণ কৰি পেলাও গম পাবি এইটো ৰামধেনু ৰঙৰ শংকৰ আৰু মই থকা অৱস্থাত এইটো এটা ডাইলগ খুব ধুনীয়া ভাল লাগিছে প্ৰাঞ্জল দুনেউক দাদা কি খবৰ ভাল বহুত চিন্তুমণি দাদা অহাবাৰ আপুনি কোনখন ভ্ৰাম্যমানত থাকিবনো মই অহাবাৰ থাকিম কহিনুৰ থিয়েটাৰত মোক লগ পাব অহা বছৰ চিন্তুমণি মুকুট কলিতা মই চালোঁ দাদা মুকুট কেনে লাগিল নাটকখন চাই কোনখন চালা আচ্ছা মুকুল বায়ন গুৱাহাটীত আছে নেকি আছে সাতগাঁৱত আছে আকৌ চন্দন ৰংহাং কি খবৰ দাদা বহুত ভাল চন্দন হাবিব কুৰাশী নাইচ সং ইউ সিং অ'কে থেংক ইউ ছ' মাছ হেণ্ডচাম মেন ভাস্কৰ কুমাৰ বৈশ্য
হয় নেকি থেংক ইউ ভাস্কৰ নয়ন নিবিৰ আগুৱাই যাওক অৰূপ দা থেংক ইউ নয়ন থেংক ইউ ছ' মাছ নয়ন অংশুমান শৰ্মা অৰূপ বৈশ্য এজন ভাল অভিনেতা থেংক ইউ অংশুমান ভাল বুলি ক'লে আৰু ভয়ে লাগে সেই হিচাপে যদি কাম কৰিব নোৱাৰোঁ দৰ্শকে গালি পাৰিব মুকুল দাস গো এহেড থেংক ইউ চেষ্টা চলাই আছোঁ অভিৰাজিত গগৈ ধন্যবাদ ককাইদেউ আপুনি গুণগুণাই দিয়া গীতটো হৃদয় চুই যোৱা সঁচাকৈ শুনিবাচোন গানটো এই যিটো গান যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা মই কিবা এটা ভাল পাওঁ গোটেই গানটো মোৰ মুখস্থ নাই কিন্তু গানটো অভিৰাজিত গগৈ মই তোমাক কৈছোঁ গানটো শুনিবা জুবিনদাৰ খুব ধুনীয়া গান ভাল লাগিব ইনস্পায়াৰ্ড হ'বা মহাযুদ্ধৰ আখৰা নাটকখন চাইছোঁ বহুত ভাল লাগিছে দাদা অবিনাশ লহকৰ ক'ত চালা অবিনাশ অ'কে জ্যোতিৰেখা ডেকা এতিয়ালৈ চোৱা নাই ভাগ্যদেৱী নলবাৰীৰ ৰাসত চাম বুলি ভাবিছোঁ অ'কে জ্যোতিৰেখা নলবাৰীৰ ৰাসত লগ পোৱাৰ বহুত আশা থাকিল প্ৰাঞ্জল নাথ ভাল লাগিল দাদা আজি আপোনাক লগ পাই মোৰো ভাল লাগিল এনেকৈ যে কথা পাতিব পাৰি চবৰে লগত ইমান ধুনীয়াকৈ চবেই খবৰ লয় ইমান ধুনীয়া ধুনীয়া কথা কয় ময়ো জনা নাছিলোঁ টগৰ পেজত আহিয়ে গম পাওঁ এনে ফেচবুক চলাই থাকোঁ ইমান এক্সপাৰ্ট নহয় ফেচবুক চলাই থাকোঁ থিয়েটাৰৰ আপডেটবিলাক দি থাকোঁ মই নিজাববীয়াকৈ কিন্তু ইমান এনেকৈ আহি পোৱা নাছিলোঁ এই ফাৰ্ষ্ট টাইম আহিছোঁ সঁচাকৈ খুব ভাল লাগি আছে সঁচাকৈ ভাল লাগিছে নেক্সট টাইম যদি টগৰে আকৌ বিচাৰে আকৌ আহিম আপোনালোকৰ লগত কথা পাতিম মনৰ অনুভৱবোৰ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে টগৰ পেজে কালচাৰেল মিডিয়া বুলি এটা নতুন ইউটিউব চেনেল খুলিছে আপোনালোকে এই কালচাৰেল মিডিয়া টগৰ কালচাৰেল মিডিয়া এই ইউটিউব চেনেলটোত আপোনালোকে ভ্ৰাম্যমানৰ সাংস্কৃতিক জগতৰ বিভিন্ন বা বাতৰি তাতে আপডেট দিয়া হয় আপোনালোকে তাত চাব পাৰিব চেনেলটোৰ নামটো হৈছে টগৰ কালচাৰেল মিডিয়া এই অনুষ্ঠানটোত আপোনালোকে সকলো অভিনেতা অভিনেত্ৰীৰ বা বাতৰি সকলো নাটকৰ বা বাতৰি ভ্ৰাম্যমান নাট্য দলসকলৰ বা বাতৰি আপোনালোকৰ অসমৰ যিবিলাক কালচাৰেল নিউজ আছে সেইবিলাক আপোনালোকে টগৰ কালচাৰেল মিডিয়াত পাব অ'কে প্ৰাঞ্জল নাথ ভাল লাগিল দাদা আজি আপোনাক লগ পাই অ'কে থেংক ইউ পৰাণজ্যোতি বৰা ৱাছাম উজ্জ্বল ৰাজ নিউ আপোনাক দেখা নাই মানে মোৰ এইটো যোৱা নাই নেকি বাৰু অ'কে অৰূপ শৰ্মা কি খবৰ অৰূপ দা বহুত ভাল অৰূপ ময়ো অৰূপ তুমিও অৰূপ কি খবৰ অৰূপ দা ভাল অংশুমান লাভ ইউ ধনমেদ নিশ্চয় দাদা বহুত ভাল লাগিব হাঁহৰ মাংসৰে খাম পুহি ৰাখিবা এটা হাঁহ ৰাসত গৈ আছোঁ বাইদেউ আজিও মোৰ ৰুমত অলৰেডি শংকৰ জ্যোতি ৰাজখোৱাই হাঁহ বনাই আছে মোৰ ৰুমত গতিকে তাতে অলপ অসুবিধা হ'ব বুলি মই আপোনালোকৰ মাজত ইয়ালৈ গুচি আহিছোঁ প্ৰিয়ংকা ভাগৱতী মঞ্চত অভিনয় আৰু কেমেৰাৰ আগত কৰা অভিনয়ৰ মাজত পাৰ্থক্য কেনেধৰণৰ আচ্ছা মঞ্চত কৰা অভিনয়টোৰ কথা হ'ল কি মই যেতিয়া ডাইলগটো কওঁ দৰ্শকে ভাল পাইছে নে বেয়া পাইছে সেইটো ৰিজাল্টটো লগালগ তালি দিয়াৰ লগে লগে গম পাই যে দৰ্শকে ভাল পাইছে কিন্তু কেমেৰাৰ সন্মুখত অভিনয় কৰোঁতে ৰিজাল্টটো পাবলৈ বহুত টাইম লাগে বা দৰ্শকে ভাল পালে নে বেয়া পালে সেয়াও পটককৈ গম নাপায় গতিকে এইটো এটা একদম প্ৰধান এটা পাৰ্থক্য গিমে পাৰ্থ প্ৰতিম চুতীয়া নাইচ থেংক ইউ ৰমিঅ' পুলক অৰূপ দা ৰূপালী পৰ্দাত আকৌ কেতিয়া দেখা পাম অথেলো ছবিখনত আপোনাৰ অভিনয় চাই ভাল লাগিছিল চেষ্টাটো মানে প্ৰতি বছৰে মোৰ চিৰিয়েলে হওক বা চিনেমা এখন দুখন মই পাইছিলোঁ কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ বাবে অলপ অসম্ভৱ হয় গতিকে যেতিয়া সুযোগ পাওঁ নিশ্চয় মই চিনেমা কৰিম এইবাৰো মই দুখন চিনেমাৰ অফাৰ আহিছিলে কিন্তু টাইমটো নিমিলিব আমাৰ মানৱেন্দ্ৰ অধিকাৰী তেখেতৰ চিনেমা এখনত চাগে মই অভিনয় কৰিম আকৌ কাম চলি আছে চিনেমাখনৰ কাম চলি আছে তেখেতৰ চিনেমাখনত ৰাসৰ পিছতে কাম ষ্টাৰ্ট দিব মই তাত এটা সৰু কেৰেক্টাৰ এটা তাত কৰিম যদি সম্ভৱ হয় একচুৱেলি থিয়েটাৰত থাকিলে গোটেই
কাম কৰিবলৈ চিনেমাত কাম কৰিবলৈ বা চিৰিয়েলত কাম কৰিবলৈ অসুবিধা হয় তাৰ মাজতে কষ্ট কৰিলে পাৰি আৰু সমৰ এণ্ড কাশ্যপ দাদা ভালনে খবৰ বহুত ভাল ত্ৰৈলোক্য ডেকা লাভ ইউ দাদা লাভ ইউ টু বিশ্বজিৎ বিডি ডেকা ক'ত চলি আছে থিয়েটাৰ ভৱানীপুৰত ওচৰত কাছুমাৰী হিমাংশু গোস্বামী মোৰো দাদা অভিনয় কৰিব মন যায় দাদা মন যোৱাটোৱে ডাঙৰ কথা প্ৰথমে মন যাব লাগে হা তাৰ পৰাই সৃষ্টি হয় গতিকে মন যোৱাটো ৰাখিলেই হ'ল আৰু ওচৰত যদি ক'ৰবাত গ্ৰুপ আছে নাট্যদল আছে নাট্যদলৰ লগত নাট্যদল গৈ পেলাই সেই মন যোৱাটো ট্ৰাই কৰি থাকিলে হ'ল প্ৰথম অৱস্থাত পটককৈ ভ্ৰাম্যমানলৈ আহিব নালাগে প্ৰথম আহিলেই যদি বেয়া হয় কিবা কাৰণত তেতিয়াহ'লে বেয়া হ'ব গতিকে গ্ৰেজুৱেলি আহিলে ভাল মোৰ মতে মই এক্টিং কৰি ভাল পাওঁ প্লাৱন হাজৰিকা মই এক্টিং কৰি ভাল পাওঁ বহুত মোক ঘৰৰ পৰা ছাপৰ্ট নকৰে মোৰ থিয়েটাৰত যোৱা সপোন আছে বহুত বাট ঘৰৰ পৰা ছাপৰ্ট নকৰে অৰূপদা তুমি বা কি পঢ়ি আছা আগতে পঢ়াটো কমপ্লিট কৰিলে ভাল মোৰ মতে সিফালে ৰাস্তাটো ক্লিয়াৰ কৰি থৈ দিলে ভাল যে পঢ়া শুনা কামখিনি কৰি থৈ দিব লাগে গতিকে তেনেকুৱা হ'লে ভাল মা দেউতাই বিচাৰে নিশ্চয় পঢ়া শুনাটো আগতে কমপ্লিট কৰি নিজৰ কামখিনি ভালকৈ কৰি এক্টিংটো চলাই যাব লাগে ৰেলৰ চিৰিৰ নিচিনা ইপিনে পঢ়া শুনা ইপিনে নিজৰ যিখিনি মানে কি কয় এইটো এক্টিং বা ছিংগিং বা মিউজিকত যোনে য'ত ভাল পায় সেইটোও চলাই নিব লাগে চিন্তুমণি দাদা মই কেতিয়াবা আপোনালোকৰ মাজত এক্টিং কৰিব পামনে নিশ্চয় আমিও ভবা নাছিলোঁ যে মই আজি সুৰেন্দ্ৰৰ লগত অভিনয় কৰিব পাম আমি সৰুতে অভিনয় চাইছিলোঁ তেখেতসকলৰ মাহঁতৰ কোচত বহি পেলাই চাইছিলোঁ তো তেখেতসকলৰ লগত যে আজি মই অভিনয় কৰিব পাম ময়ো ভবা নাছিলোঁ গতিকে মোৰ ভাগ্য মই চম্পক শৰ্মাদাৰ লগত অভিনয় কৰিব পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ মই এটা কাহিনী কওঁ আপোনালোকক 15 আগষ্ট নাটক চলি আছিল আমাৰ মোৰ য'ত গাঁও তাৰ গাঁৱত চলি আছিলে তাত তেতিয়া চম্পক শৰ্মা আছিলে 15 আগষ্ট বুলি নাটক এখন মোৰ তেতিয়া বয়স কিমান হ'ব মোৰ বেছি বয়স হোৱা নাই 12 বছৰমান হ'ব নেকি সৰু আছিলোঁ তেতিয়া মুঠতে সেইখন নাটক আছিলে কোনখন আছিল মই পাহৰিছোঁ কিন্তু চম্পক শৰ্মা আছিলে তেখেতে অভিনয় কৰি থকা মাজত নাটক চলি আছে আমি টিকেট কাটি চোৱাৰ কোনো ছিষ্টেমে নাই আমাৰ গ্ৰুপটোৰ আমি ইফালে টিং দাঙি পেলাই তলেৰে সোমাই পেলাই আমি থিয়েটাৰত সোমাওঁ হৈ গেলেৰী পিছফালে সোমাওঁ টিং আমাক খেদি ফুৰে ভলেণ্টিয়াৰবিলাক আমাক খেদি ফুৰে তো এনেতে কি হ'ল মই এবাৰ এটা পুখুৰী আছে পুখুৰীৰ ইফালে এইটো ছাইড ওখ এইটো ছাইড টিং আছে পুখুৰীৰ পৰা মই ইফালে জাপ মাৰি দিলোঁ টিঙৰ পৰা পাৰ হৈ গৈছোঁ মই পাৰ হৈ পেলাই সোমালোঁ ইফালে মাৰিছে টৰ্চ ইফালে মাৰিছে টৰ্চ মই কোনফালে পলাওঁ অডিয়েঞ্চৰ ফালেও যাব নোৱাৰোঁ গোটেই গৈ পেলাই মই ডাইৰেক্ট গ্ৰীণ ৰুমৰ ভিতৰত সোমাই গ'লোঁ গ্ৰীণ ৰুমৰ ভিতৰত সোমাই গৈ চম্পক শৰ্মা দাই এটা গেঞ্জি পিন্ধি আছে ধুনীয়াকৈ এইটো পজিশ্যনত বহি আছে কিবা পুলিচৰ কেৰেক্টাৰ আছিল থাকে মোৰ ইমান মনত নাই এনেকৈ বহি আছে তেখেতৰ সন্মুখত গৈ পেলাই মই দেখি গ'লোঁ তেখেতে মোক কৈছে কি বুলি কৈছে নে কি হ'ল মই কৈছোঁ একো নহয় সেই বুলি কৈ পেলাই মই তাৰ পৰা দৌৰ মাৰিছোঁ গতিকে মই তেনেকুৱা এজন ময়ো আছিলোঁ গতিকে মই যে আহি পেলাই আজি চম্পক শৰ্মাৰ লগত দুবছৰ ভাগ্যদেৱীত একেলগে থাকি অভিনয় শিকিব পাম একেলগে অভিনয় কৰিব পাম ময়ো ভবা নাছিলোঁ গতিকে চিন্তুমণি মই তোমাক এইখিনি কথাই ক'লোঁ তুমি সুধিছা দাদাও মই কেতিয়াবা আপোনালোকৰ মাজত এক্টিং কৰিব পাৰিমনে নিশ্চয় গতিকে মই এই কথাটো ক'লোঁ অভিনয়টো চৰ্চা লাগিব অভিনয় কৰি থাকিব লাগিব প্ৰণৱ ডেকা অৰূপদা আপোনাৰ অভিনয় চাই বহুত ভাল লাগে থেংক ইউ প্ৰণৱ আপোনালোকে ভাল লগা বুলি ক'লে মনটো বহুত ভাল লাগে আৰু কাম কৰিবলৈ বহুত শক্তি পাওঁ আপোনালোকে এনেদৰে ভাল পাই থাকিব এনেকৈ মৰম দি থাকিব আশীৰ্বাদ দিব মই অভিনয় জগতত আগুৱাই যোৱাত আৰু সহায় হ'ব ৰোহন চৌধুৰী মাত ভাইটিয়ে মাত নাটকখন চাইছিলোঁ মা দেউতাহঁতৰ লগত সৰুতে বহুত ভাল লাগিছিল সেইখন নাটক চাই দাদা অ'কে থেংক ইউ মাত ভাইটি নাটকখন সঁচাকৈ মোৰো বহুত ভাল লাগিছিল তাৰ ডাইলগ চম্পক শৰ্মাৰ লগত যিখিনি ডাইলগ ক'ব লাগে মই সঁচাকৈ বহুত দুখ লাগিছিল ডাইলগখিনি কৈ পেলাই কি খবৰ অৰূপদা বিবেক ৰাজ নীলাভ কলিতা কি খবৰ অৰূপদা থেংক ইউ নীলাভ বিবেক ৰাজ তামাম লাগিছে অৰূপদা থেংক ইউ বিবেক বিজু বৰ্মন আপোনাৰ অভিনয় ভাল লাগে দাদা থেংক ইউ বিজু শংকৰ দাস থেংক ইউ ধুনীয়া লাগিছে দাদা ডাইলগটো
হৰজ্যোতি বৈশ্য ক'ত আছা দাদা ভৱানীপুৰ কয়াকুজি হৰজ্যোতি বৈশ্য মৰুৱাৰ হয় মই তোমাক পাইছোঁতো ৰিহাৰ্চেল পিৰিয়ডত হৰজ্যোতি মৰুৱাৰ ফালে আছে নেকি মৰুৱাৰ ফালে এতিয়া নাই কৌশিক চৌধুৰী ধুনীয়া দাদাটো থেংক ইউ প্ৰাঞ্জল ডেকা ভইচটো বনাব লাগিছিল আপোনাৰ দৰে কি কৰিব লাগিব দাদা ভইচটো প্ৰথম কথাটো ভইচটো বনাব লাগিলে প্ৰথম কথা হৈছে ঠাণ্ডাৰ পৰা এভইড থাকিব লাগিব এচি ঠাণ্ডা পানী কোল্ড ড্ৰিংকছ এনেকুৱা ধৰণৰ জাতীয় বস্তুবিলাকৰ পৰা পূৰা এভইড থাকিব লাগিব কষ্ট কৰিব লাগিব দৈ চৈ এইবিলাক খাব নোৱাৰিবা গতিকে তেনেকুৱা কথা মোৰতো ভইচ বহুত বেয়া আছিল এতিয়া অকণমান ভালৰ ফালে আহিছে দৰ্শকে অকণমান ভইচটো ভাল বুলি ক'লে মনটো ভাল লাগে কিন্তু কেনেকৈ ভাল কৰিলোঁ ময়ো নাজানো কিন্তু গৰম পানী ইউজ কৰোঁ আৰু ঠাণ্ডাৰ পৰা একদম মানে আঁতৰত থাকোঁ ত্ৰৈলোক্য ডেকা হাই দাদা দীপ কুমাৰ শইকীয়া নাটক চাবলৈ বাট চাই আছোঁ অ'কে লগ পাম নলবাৰীত আপোনালোকৰ লগত কথা পাতি বহুত ভাল লাগিছে তো সময় কিমান হ'ল মই নিজে গম পোৱা নাই কিমান সময় থাকিলোঁ আপোনালোকক ব'ৰ কৰিছোঁ চাগে ব'ৰ কৰা নাইতো আপোনালোকক যদি কিবা কথা জানিব লগা আছে আপোনালোকৰ সুধিলে ভাল পাম মই আছোঁ আৰু অলপ সময় ইয়াৰ পিছত আৰু মই বেছি দেৰি নকৰোঁ ৰুমত যাব লাগিব খানা খাব লাগিব ৰেষ্ট ল'ব লাগিব আকৌ ৰাতি এখন মঞ্চত অভিনয় কৰিব লাগিব এয়া বৰ্তমান ৰেডি হৈ আছে আপোনালোকৰ মাজতে আছোঁ মই এখন মঞ্চ ভাগ্যদেৱীৰ মঞ্চত মই বৰ্তমান বহি আছোঁ সঁচাই দিনৰ পৰিৱেশটো অলপ বেলেগ ধৰণৰ ৰাতি ইয়াত লাইট তাত জ্বলি মিউজিক যেতিয়া ষ্টাৰ্ট হৈ যাব তাৰপিছত পৰিৱেশটো অলপ বেলেগ ভাল লাগে অ'কে আপোনালোকক যদি ব'ৰ কৰিছোঁ আপোনালোকে মোক ক'ব যদি ক'ব দেই আপোনালোকে অবিনাশ লহকৰ সৰ্থেবাৰীত চালোঁ আপোনাক লগ কৰিছিলোঁ মহাযুদ্ধৰ আখৰা নাটকখনৰ এটা সংলাপ ক'ব নেকি দাদা বেয়া নাপায় যদি মহাযুদ্ধৰ আখৰা সংলাপ সকলো গম পাইছোঁ ছাৰ আপোনাৰ কল্পনাৰ কাৰেংঘৰটো যে ইমান বিষাক্ত হ'ব আমি কল্পনাই কৰিব পৰা নাছিলোঁ শেৱালিহঁত কেনে আছে আপুনি অহা দিন ধৰি সেই দুটা প্ৰাণীৰ চকুত টোপনি নাই মুখত হাঁহি নাই যেন মৰুভূমি মাজৰ অঘৰী পেদুইন এনেকুৱা ধৰণৰ খুব ধুনীয়া ডাইলগ খুব মানে দুখ লগা ডাইলগ কিছুমান আছে গতিকে আপোনালোকে মিছ নকৰিব মহাযুদ্ধৰ আখৰা ৰামধেনু ৰং আজি চাণক্য খুব ধুনীয়া ভাল লাগিব আপোনালোকে আহি যদি আমাক সহায় সহযোগিতা কৰে নাটকখন চাই উঠি যদি কমেণ্ট দিয়ে ভাল বেয়া যিকোনো কমেণ্ট ভাল লাগিছে যদি ভাল লগা বুলি ক'ব লাগে বেয়া লাগিছে যদি বেয়া লগা বুলি ক'ব কি বেয়া লাগিছে সেইখিনি ক'লেও মই বেয়া নাপাওঁ অ'কে মৃদুল হাজৰিকা গড ব্লেছ ইউ থেংক ইউ ছ' মাছ কৌশিক চৌধুৰী ধুনীয়া দাদাটো অ'কে গীতটো কেইবাবাৰো শুনিছোঁ সেইবাবে কৈছোঁ দাদা গীতটো হৃদয়স্পৰ্শী কৰি যোৱা হয় উজ্জ্বল ৰাজ নিউ অৰূপ দাক বেয়া বুলি কোৱা আজিলৈকে শুনা নাই কাৰণ আমিতো সকলো ভ্ৰাম্যমানৰ প্ৰেক্ষাগৃহ ঘূৰি থাকোঁ বহুতো দৰ্শকৰ লগত কথা পাতোঁ হয় নেকি থেংক ইউ উজ্জ্বল ৰাজ সকলোৱে বিচাৰে সকলোৰে অভিনয় ভাল হওক বুলি ময়ো বিচাৰোঁ মোৰ অভিনয় ভাল হওক গতিকে দৰ্শকে ক'লে আপোনালোকে ক'লে বা তোমালোকে মোক ক'লে বহুত ভাল লাগে অভিনয় কৰিবলৈ আৰু সাহস পাওঁ শক্তি পাওঁ এনেকুৱা মোৰ ক্ষেত্ৰত এনেকুৱা হয় কেতিয়াবা যে ৰুমত থাকিলে মোৰ কেতিয়াবা জ্বৰ উঠিলে বা গাটো বেয়া লাগে গাটো যেতিয়া বেয়া লাগে নাটক কৰিবলৈ মন নাযায় কিন্তু যেতিয়া হলৰ ভিতৰত সোমাই আহোঁ কাপোৰখন গুচাই পেলাই যেতিয়া হলটোৰ ফালে চাওঁ মানুহ পূৰা ভৰি আছে তেতিয়া গাত কি বেমাৰ আছিলে সেইবিলাক চব পাহৰি যোৱা যায় সেইটো অকল মোৰ ক্ষেত্ৰতে হয় নে প্ৰতিজন অভিনেত্ৰীৰ ক্ষেত্ৰত হয় মই নাজানো কিন্তু মই এইটো ফিল কৰোঁ আপোনালোকক দেখিলে অডিয়েঞ্চক যেতিয়া দেখোঁ মই মোৰ গাত কি বেমাৰ থাকে মই পাহৰি যাওঁ একদম হাৰ্ডলি স্পিকিং মই একদম হৃদয়ৰ পৰা কৈছোঁ এইটো কথা যে ভাল লাগে বহুত ভাল লাগে অডিয়েঞ্চ যেতিয়া বহুত হয় নাটকখন কৰাৰ আগমুহূৰ্তত দেখোঁ অডিয়েঞ্চ সকলো দুখ ভাগৰ পাহৰি যাওঁ আই থিংক এইটো চবৰে ক্ষেত্ৰত হয় প্ৰতিজন অভিনেত্ৰীৰ ক্ষেত্ৰতে হয় মই ফিল কৰোঁ কৌশিক চৌধুৰী ৰিপ্লাই প্লিজ আপোনাৰ ঘৰখনৰ বিষয়ে কওকচোন দাদা
আচ্ছা মোৰ ঘৰখনৰ বিষয়ে মোৰ মা দেউতা আছে তাৰপিছত ডাঙৰ দা আছে ডাঙৰ দা হাই ছেকেণ্ডেৰী বৰ্ডত চাকৰি কৰে সুপাৰিনটেণ্ডেণ্ট প্ৰদীপ কুমাৰ বৈশ্য নাম মাজুদা আছে মাজুদা বকত চাকৰি কৰে চেৰিকালচাৰ ডিপাৰ্টমেণ্টত মনোজ কুমাৰ বৈশ্য নাম মাজুদা তাৰপিছত তাৰ তলত মোৰ দাদা এজন আছে সি নলবাৰীতে থাকে কিশোৰ কুমাৰ বৈশ্য তাৰপিছত এজন আছে মোৰ দাদা বাইদেউ আছে তাৰ মাজত জামিনী বৈশ্য ভিন্দৌ মোৰ দ্বিজেন কলিতা তাৰপিছত মন্টু কুমাৰ বৈশ্য মোৰ ওপৰৰ দাদাজন আৰু লাষ্ট মই অৰূপ কুমাৰ বৈশ্য গতিকে মোৰ দাদা 4জন মোৰ ওপৰত আৰু বাইদেউ এজনী মা দেউতা আছে বাকী পৰিয়াল বহুত ডাঙৰ সেইখিনি সব পৰিয়ালৰ কথা ক'ব গ'লে আপোনালোকে বৰ হৈ যাব মোৰ বৌ আছে মোৰ 4জনী বৌ দীপালী বৈশ্য অনুপমা বৈশ্য তাৰপিছত গীতিকা বৈশ্য আমি গীতু বৌ বুলিয়ে মাতো গীতু বৈশ্য তাৰপিছত আৰু ববিতা বৈশ্য আৰু মোৰ মিছেছ সংগীতা ডেকা এইবাৰ শংকৰদেৱ থিয়েটাৰত আছে অহা বছৰ আশীৰ্বাদ থিয়েটাৰত থাকিব তেওঁকো লগ পাব নিশ্চয় আপোনালোকে সংগীতা ডেকাৰ অভিনয় চাইছিলে মই তেওঁৰ অভিনয় চোৱাৰ ভিতৰত মই এখন নাটক খুব ভাল পাইছিলোঁ চকু অভিজিত ভট্টাচাৰ্যৰ চকু নাটকখন মই খুব ভাল পাইছিলোঁ হেঙুল থিয়েটাৰত আছিলে আপোনালোকে কোনে কোনে চাইছে কমেণ্ট কৰিব যদি চাইছে আপোনাৰ ঘৰখনৰ বিষয়ে কওকচোন ক'লোঁ মোৰ ঘৰখন থুলমূলকৈ ক'লোঁ আৰু ইমান হেৰিকৈ ক'ব নিবিচাৰোঁ এতিয়া পিছত লগ পালে কম ভালদৰে এই ক্ষেত্ৰত মই এটা কথা কৈ থওঁ যে মই আজি অভিনয় লাইনত অহাৰ মূলতে মোৰ ডাঙৰ দা মোৰ প্ৰদীপ কুমাৰ বৈশ্যৰ মোক বহুত সহায় কৰিছে মোৰ ডাঙৰ দা বহুত সহায় কৰিছে সি সেইখিনি সহায় নকৰিলে হয়তো মই আজি এইখিনি নাপালোঁহেঁতেন ইমানখিনি মই আহি নাপালোঁহেঁতেন গতিকে এইখিনি সময়তে আপোনালোকক মই মোৰ ডাঙৰ দাৰ নামটো আপোনালোকৰ সন্মুখত মই কৈ দিছোঁ মোৰ ডাঙৰ দাৰ নাম প্ৰদীপ কুমাৰ বৈশ্য হাই ছেকেণ্ডেৰী বৰ্ডত চাকৰি কৰে তাৰ সহায়ৰ কাৰণে আজি মই এজন অভিনেতা হিচাপে আপোনালোকৰ সন্মুখত মই থিয় হ'ব পাৰিছোঁ কৌশিক চৌধুৰী অভিজিত গগৈ পৰিয়ালৰ বিষয়ে ক'লোঁ গণেশ্বৰ ৰাজবংশী হাই হেল্ল' লক্ষ্য দিহগৰীয়া হাই দাদা লক্ষ্য দিহগৰীয়া ভালনে দাদা ভাল হৰজ্যোতি বৈশ্য হেল্ল' দাদা হেল্ল' লক্ষ্য দিহগৰীয়া আপোনাৰ অভিনয় চাইছোঁ মজা থেংক ইউ আপোনাৰ কথাখিনি শুনি আৰু অভিনয়টো নকওঁ মাৰ্কছ জিতু গগৈ আপোনাৰ কথাখিনি শুনি আৰু অভিনয়টো নকওঁ মানে মই বুজা নাই বিশ্বজ্যোতি হাজৰিকা ভাল লাগে প্ৰাঞ্জল ডেকা মানে মই আৰু কিবা কিবি ক'ম বুলি ভাবিছিলোঁ কিন্তু মোৰ মনত পৰা নাই আপোনালোকে সুধিলে ভাল কিবা মোৰ ফালৰ পৰা কিবা কথা আপোনালোকে জানিব বিচাৰে নেকি বা মোৰ অভিনয় লাইনৰ কিবা কথা জানিব বিচাৰে নেকি সুধিলে মই ক'বলৈ ভাল কিন্তু মই ইমানখিনি কথা ক'ম বুলি ভাবি ওলাই আহিছিলোঁ কিন্তু বহুতখিনি কথা পাহৰি গ'লোঁ প্ৰাঞ্জল ডেকা এক্টিং কৰি ভাল পাওঁ বহুত গাঁৱত কৰি থাকোঁ নাটক এইবোৰ সভাতো কৰিম নাটক শিকিব মন আছে প্ৰাঞ্জল ডেকা থেংক ইউ কৰি থাকা ময়ো এদিন চলে বলে কৌশলে বুলি এখন নাটক কৰিছিলোঁ ডাঙৰ দাই লিখা মোৰ গাঁৱত বিহু মঞ্চত কৰিছিলোঁ আমাৰ গাঁৱৰ যিসকল দাদাসকলে বিহু পাতিছিল সেই বিহু মঞ্চতেই প্ৰথম মই চলে বলে কৌশলে বুলি এখন দৃশ্য ডাঙৰ দাই ডাইৰেকশ্যন কৰি দিছিল সেইখন কৰিছিলোঁ তেনেকৈ ষ্টাৰ্ট হয় তুমিও সভাত কৰা স্কুলত কৰা কলেজত কৰা এনেকৈ কৰি কৰি গৈ থাকিলে এটা সময়ত আহি পেলাই হয়তো এখন ভাল এখন পাই যাবা জিম দুৱাৰা আপোনাক অভিনয় বহুত ভাল লাগে থেংক ইউ জিম আকৌ লগ পাম ক'ৰবাত বিশ্বজ্যোতি হাজৰিকা মজা লাগে আপোনাৰ অভিনয় থেংক ইউ বিশ্বা কমল বৈশ্য কি হৈ থাকে মাজে মাজে কমল বৈশ্য আপোনাৰ ঘৰ ধমধমাত মোৰ ভতিজাৰ মামাৰ ঘৰৰ বালিতাৰাত মোৰ গাঁওখনৰ ধমধমা ভায়া ধমধমা মোৰ গাঁওখনৰ নাম হৈছে মহিনা মোৰ জন্ম মহিনা গাঁৱত আহোম ৰাজীৱ গগৈ লংপটীয়া দাদা এটা ডাইলগ ক'ব নেকি আচ্ছা মোৰ ৰক্তপাত নামৰ এখন নাটক আছিল আবাহন থিয়েটাৰত কৰিছিলোঁ অভিজিত দাৰ খুব ধুনীয়া ডাইলগ সেই ডাইলগটো মই খুব ভাল পাইছিলোঁ আগতে ডাইলগটো আছিল অলপ পাহৰি যাব পাৰোঁ যাতে মোক কোনেও বেয়া নাপায়
য'তেই নাথাকক তাৰ তেজ নোখোৱাকৈ মই জেললৈ নাযাওঁ অপৰাধ নকৰোঁতে অপৰাধী হৈছোঁ যেতিয়া এবাৰ সঁচা সঁচি অপৰাধী হ'ম এটা বেকাৰ আছিলোঁ দেউতাই টকা দি চাকৰি কিনাৰ দৰে পাপ কৰিব খোজা নাছিল পানী লৈছোঁ কোম্পানীত সোমাই একান্ত বাধ্য হৈ চলিছিলোঁ যি কৰিব দিছিল তাকে কৰিছিলোঁ বিশ্বাস কৰিছিলোঁ বিশ্বাসৰ বিনিময়ত মই কি পালোঁ ভণ্টি ডেড বডি দেউতাৰ চিতা বহু সপোনৰ ভগা টুকুৰা ৰাইজৰ জোতা চেণ্ডেল পুলিচৰ লাঠিৰ কোব কিয় ৰঘু কিয় কিয় আমাৰ দৰে অসহায় নিৰুপায় মানুহবোৰৰ ক্ষেত্ৰত এনেকুৱা হয় কিয় আমাক বাৰে বাৰে পাহৰিলোঁ বহুত দীঘল ডাইলগ আবাহনত আছিলে অলপ মনত আছিলে কৈ দিলোঁ আপোনালোকক চৰি তাৰপিছত জুৱেল ৰবি নলবাৰী কেতিয়া আছে হেল্ল' দাদা বিশ্বাজ্যোতি হাজৰিকা হাই দাদা অনুৰুল ইছলাম হাই জুৱেল ৰবি আপোনাৰ কথা শুনি ভাল লাগিছে থেংক ইউ জুৱেল আপোনাৰ অপূৰ্ব তালুকদাৰ ইজ ৱাচিং অ'কে অনুপম ডেকা আপোনাৰ এক্টিং ছুপাৰ দাদা থেংক ইউ অনুপমা আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জুৱেল ৰবি ব'ৰ্ড হোৱা নাই ধন আহমেদ ভাগ্যদেৱীৰ মঞ্চ হিলাই দিছে কিন্তু অহা বছৰ কোহিনুৰ থিয়েটাৰৰ মঞ্চ হিলাব লাগিব বাপৰে বাপ চাওঁচোন যদি ভবা ধৰণৰ কেৰেক্টাৰবোৰ পাওঁ ভবা ধৰণে যদি দৰ্শকৰ সঁহাৰি পাওঁ তেতিয়াহ'লে নিশ্চয় ভাল অভিনয় কৰাৰ চেষ্টাই কৰিম নজৰুল হক কৃষ্ণ দয়া কৰি আপুনি ওলাইছে এতিয়াহে নজৰুল হক খুব ব্যস্ত ল'ৰাটো এই ব্যস্ততাৰ মাজতো খবৰ লয় নজৰুল হকে বাৰে বাৰে গৈ থাকে বাহেতা চাৰিফালে গ'লে চাহ খাব মাতি থাকে আহিব মইহে যাব পৰা নাই তাৰ জেগালৈ কিন্তু এদিন যাম আৰু বহুত খবৰ লয় বহুত ভাল ল'ৰা হয় নজৰুল হক এই অনুষ্ঠানটোত খুব ধুনীয়াকৈ আঁত ধৰে এই অনুষ্ঠানটো চলাই লৈ যায় টগৰ পেজটো ফেচবুকৰ এই পেজটো চলাই লৈ যায় নজৰুল হকে খুব ধুনীয়াকৈ অপূৰ্ব আছে মাজতে অপূৰ্ব ওলাই গ'ল মই ক'বলৈ পাহৰি গ'লোঁ আচ্ছা গতিকে নজৰুল হকে সুধিছে আৰু অলপ সময় দিয়ক দাদা থেংক ইউ নজৰুল আছোঁ ইফালে হাঁহৰ মাংস ৰেডি হৈ আছে মোৰ আৰু মনত পৰিলে কিন্তু ভোক লাগিলে কিন্তু গুচি যাম মই আমাৰ শংকৰ জ্যোতি ৰাজখোৱাই খুব ধুনীয়াকৈ বনায় হাঁহৰ মাংস গতিকে ভোক লাগিলে গুচি যাম আকৌ জুৱেল ৰবি নাই বৰ হোৱা নাই ভাই অ'কে হোৱা নাই যদি মোৰো ভাল লাগি আছে কথা পাতি বাৰু বেয়া লগা নাই ৰমিঅ' পুলক অৰূপ দা সুৰেণ মহন্ত ডাঙৰীয়া সহ অভিনেতাসকলৰ ভুল ক্ৰুটিবোৰ শুধৰাই দিয়াত কি ধৰণে দায়িত্ব পালন কৰে যিহেতু তেখেত এজন চিৰনমস্য অভিনেতা এই ক্ষেত্ৰত মই প্ৰাণজিৎ দাক পাইছোঁ সুৰেণ দাক পাইছোঁ চম্পক শৰ্মা ডাঙৰীয়াক পাইছোঁ ভৱেশ দাক পাইছোঁ গতিকে চাৰিওজনৰ বলিষ্ঠ অভিনেতা গতিকে তেখেতসকলে খুব ধুনীয়াকৈ কিবা এটা থাকে যদি কিছুমানে কিন্তু সুধিবলৈ টান পায় বা কিছুমানে দেখুৱাই দিলে কৰিব নিবিচাৰে কিন্তু তেখেতসকলে যিহেতু বহুত অভিজ্ঞতা সম্পন্ন ব্যক্তি বলিষ্ঠ একোজন অভিনেতা গতিকে তেখেতসকলে কিবা এটা আঙুলিয়াই দিলে মই সেইটো মানো আৰু আমাৰ এই বছৰ সুৰেণ দাই ৰিহাৰ্চেল পিৰিয়ডতে কিছুমান ষ্টেপিং বা কিছুমান কথা ক'ত গ'লে কৈ ভাল হ'ব কিছুমানক মোকো আঙুলিয়াই দিছে বা অন্য অভিনেত্ৰীকো আঙুলিয়াই দিছে গতিকে দিয়ে তেখেতসকলে এই ক্ষেত্ৰত মই চবতকৈ যদি মই ক'ব লাগে প্ৰাণজিৎ দাৰ নামটো মই আগত ক'ব লাগিব প্ৰাণজিৎ দাই খুব ধুনীয়াকৈ দেখুৱাই দিয়ে মিউজিক কেনেকৈ ল'ব লাগিব এটা চিনত মিউজিকটো কেনেকৈ এটা দীঘল মিউজিকৰ পিচ এটা বনাইতো সেই মিউজিকটো কেনেকৈ গোটেই মিউজিকটো মানে ইউজ কৰিব লাগে সেই বস্তুটো প্ৰাণজিৎ দাই খুব ধুনীয়াকৈ দেখুৱাই দিয়ে আৰু চম্পক শৰ্মা ডাঙৰীয়াৰ পৰা শিকিছোঁ মঞ্চত ডাইলগটো দৰ্শকক প্ৰতিটো চেণ্টেন্স ট্ৰেইল ড্ৰপিং নোহোৱাকৈ এটা শব্দ বুজি নোপোৱাকৈ বা মানে যাতে দৰ্শকে প্ৰতিটো শব্দ ভালদৰে বুজি পায় কেনেকৈ ক'ব লাগে সেইটো বস্তু মই চম্পক শৰ্মা ডাঙৰীয়াৰ পৰা শিকিছোঁ ভাগ্যদেৱীৰ 2 বছৰ থাকি গতিকে মই সান্নিধ্য পাইছোঁ বহুত কেইজন ভাল অভিনেতা অহা বছৰ পৰাগদাৰ লগতো থাকিম পৰাগদাও খুব ভাল অভিনেতা হয় গতিকে লাকি বুলি ক'ব লাগিব মই এইবছৰ সুৰেণ দাক পাইছোঁ প্ৰাণজিৎ দাক পাইছোঁ ভৱেশ বৰুৱা দাক পাইছোঁ আৰু চম্পক শৰ্মা ডাঙৰীয়াক পাইছোঁ গোটেইকেইটাকে পাইছোঁ ভাল লাগিছে লক্ষ্য দিহগৰীয়া নেক্সট কোনখন থিয়েটাৰত থাকিব লক্ষ্য মই নেক্সট কোহিনুৰ থিয়েটাৰত থাকিম পুলক দাস হাই দাদা আপোনাৰ ঘৰ ধমধমা মহিনাত ভালকৈ চিনি পাওঁ ভাল লাগে আপোনাক মোৰ ঘৰ ধমধমা মহিনা মই থাকোঁ পাঞ্জাবাৰী কলাক্ষেত্ৰ একদম সন্মুখত জিলিকা পথ
অভিজিত নাথ আপোনাৰ অভিনয় চাই মই আপ্লুত হৈছোঁ যেন গৈ চিঞৰি কম লাভ ইউ অৰূপদা থেংক ইউ অভিজিত নাথ বহুত বহুত ধন্যবাদ তেনেকৈ মানে প্ৰশংসা কৰিলে বহুত ভাল লাগে আৰু অভিনয় কৰাত আৰু সহায় হয় আৰু বেছি কষ্ট কৰিবৰ কাৰণে শক্তি পাওঁ বিশ্বজিৎ বুজাৰ বৰুৱা গাৰ্গ বিশ্বজিৎ তোমাৰ চকলেট শেষেই হোৱা নাই খুব ধুনীয়া চকলেটৰ পেকেট মোক বিশ্বজিতে আজি খাৰঘুলি পেণ্ডেলত মোক দিছিলে মোৰ কাৰণে লৈ আহিছিলে বিশ্বজিৎ বুজাৰ বৰুৱা গাৰ্গ তেওঁ মোৰ কাৰণে আনিছিলে খুব ধুনীয়া চকলেট গতিকে মই শেষেই হোৱা নাই খাই আছোঁ জনাই দিলোঁ মই তোমাক বিতুপন দাস আপোনাৰ নাটক চাই বহুত ভাল লাগে দাদা থেংক ইউ বিতুপন জুৱেল ৰবি আপুনি এতিয়ালৈ কিমানখন থিয়েটাৰ কৰিলে মই প্ৰথম থাকিলোঁ থিয়েটাৰ শংকৰদেৱ 2010 তাৰপিছত আশীৰ্বাদ 11 13ত মই থিয়েটাৰত নাছিলোঁ 13-14 মই ভাগ্যদেৱী 14-15 মই ভাগ্যদেৱী 15-16 মই আবাহন 16-17 মই প্ৰাগজ্যোতিষ আৰু 17-18 মই বৰদৈচিলা 18-19 মই ভাগ্যদেৱী আৰু নেক্সট ইয়াৰ কোহিনুৰ আপোনাৰ হাঁহিটো কিন্তু বহুত ধুনীয়া অ' মাই গড প্লাৱন হাজৰিকা থেংক ইউ চম্পক চেভিয়াছ হাজৰিকা ডাইলগ এটা শুনাই দিয়ক দাদা আচ্ছা ডাইলগটো অলৰেডি মই দুটামান ক'লোঁ তথাপি আৰু এটা কৈ দিওঁ মোৰ ভাল লগা শংকৰদেৱ থিয়েটাৰত আছিলে এবনৰ্মেল কেৰেক্টাৰ সেই চন্দনে যেতিয়া কয় দাদাক মাৰি পেলাই কোনোবাই চুৰি দি মাৰি পেলাই মই এবনৰ্মেল আছিলোঁ দাদাক কোনেও খং নকৰিবা তোমালোকে নাজানা নেকি মই দাদাক কিমান ভাল পাওঁ মোৰ মানুহজনীতো মোৰ কইনাজনীতো গুচিয়ে গ'ল এতিয়া দাদাও যদি মোক এৰি গুচি যায় মই কিন্তু মৰি থাকিম এনেকুৱা ধৰণৰ আছিল গতিকে ভাল লাগে সেই কেৰেক্টাৰটো কৰি পেলাই মোৰ খুব ধুনীয়া ডাইলগ আছিলে শংকৰদেৱ থিয়েটাৰত মই এই সুযোগতে মই শংকৰদেৱ থিয়েটাৰৰ বিশ্ব শইকীয়াক মই ধন্যবাদ দিওঁ কাৰণ তেওঁ এই চৰিত্ৰটোৰ কাৰণে তেওঁ বহুতখিনি মোৰ কাৰণে হেল্প কৰিছিল কি অলপমান ভিতৰুৱা কথা আছে সেইখিনি মই আপোনালোকক এতিয়া মই নকওঁ কিন্তু সেইখিনি মোক বহুত হেল্প কৰিছিল সেইটো আছিল আচলতে এটা বেলেগ কেৰেক্টাৰ বনাইছিল গৈ পেলাই এইটো এবনৰ্মেল কেৰেক্টাৰ কৰিছিল আৰু এই কেৰেক্টাৰটো কৰোঁতে মই যিমানখিনি কষ্ট কৰিব লগা হৈছে সেইখিনি মই আপোনালোকৰ আগত অকণমান কৈ দিওঁ যে এই কেৰেক্টাৰটো মই যেতিয়া কৰিছিলোঁ হলবিয়া উলুদিয়া নাটকখনৰ চন্দন কেৰেক্টাৰটো এবনৰ্মেল তাৰ বয়স বহুত বেছি কিন্তু ব্ৰেইনটো ডেভেলপ হোৱা নাই তেনেকুৱা এটা কেৰেক্টাৰ আছিলে সেই কেৰেক্টাৰটো যেতিয়া মোক দিলে মই বৰুৱা ছাৰৰ সন্মুখত প্ৰথম বৰুৱা ছাৰক পাইছোঁ সেৱাপত বৰুৱা বহুত খঙাল হয় তেখেতে যেতিয়া কৈ থাকে এইটো হোৱা নাই এইটো হোৱা নাই এনেকৈ নহয় হাতখন এনেকুৱা নকৰিবা হাতখন তেনেকুৱা নকৰিবা মই নাৰ্ভাছ হৈ গৈছোঁ মই কি কৰিম তাৰমানে প্ৰথমে মই কেনেকৈ কৰিম অভিনয়টো তাৰোপৰি আগতে আৰু এটা কথা আছিল বহুতে কয় যে চিডিৰ পৰা অহা অভিনেত্ৰীবিলাকৰ মানে অভিনয়ৰ মানে ভাল নহয় অভিনয়ৰ প্ৰতি অভিনয় নাজানে বুলি কয় চিডি কৰি পেলাই আহিছে গান কৰি পেলাই অভিনেতা হ'ব পাৰে নেকি কোনোবাই তেনেকুৱা ধৰণৰ কথা কৈছিল এই সুযোগতে মই কৈ দিওঁ যে মই চিডি কৰি বিহু গান কৰি পেলাই মই অভিনেতা হ'বলৈ অহা নাই মই অভিনেতা হৈছোঁ সৰুৰ পৰা মই নাটক কৰিছোঁ স্কুলত যেতিয়া কি আছিল এইটো মহামন্ত্ৰী বীৰবল এনেকুৱা ধৰণৰ কাহিনীবোৰ আছিল সেইবিলাক আমাৰ টিহুৰ ছাৰ বুলি আছিল মই তেখেতৰ নামটো মই নাজানো টিহুৰ মাষ্টৰ বুলি মাতিছিলোঁ তেখেতে আমাক অভিনয় কৰাই পেলাই আমাক পাঠ্যপুথিবোৰ আমাক পঢ়াইছিল তেখেতে এনেকৈ পঢ়ি যোৱা নাছিল তেখেতে আমাক কেৰেক্টাৰবিলাক আমাক কৰোৱাই দিছিল তাৰমানে মহামন্ত্ৰীয়ে মোক হ'ব দিছিলে কাৰোবাক বীৰবল কাৰোবাক কিবা এনেকৈ হ'ব দিছিল তেনেকৈ আমাক শিকাইছিল সেইটো মোৰ আৰম্ভণি তাৰপিছত মই আমাৰ বহাগ বিহুত যি ফাংচন হয় মই তাত কৰোঁ মই কলেজত কৰিছোঁ মই ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত কৰিছোঁ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত মই কৰিছোঁ তাৰপিছত মই 99ত মই স্কুল অফ ড্ৰামাত এডমিশ্যন লৈছোঁ এডমিশ্যন লৈ মই ষ্ট্ৰীট প্লে কৰিছোঁ মই বাটে নাটক কৰিছিলোঁ বাটে নাটক কৰি পেলাই ফুৰিছিলোঁ মোৰ সেইটো অভিজ্ঞতা আছে তাৰপিছত মই নাট্য সন্মিলনত মই নাটক কৰিব গৈছিলোঁ এটা সৰু কেৰেক্টাৰৰ কাৰণে মই নাট্য সন্মিলনত গৈ পেলাই বহুত টোপনি ক্ষতি কৰি গৈছিলোঁ কান্ধত আমি এয়া লৈ গৈছিলোঁ এইটো কি কয়
ছেটবিলাক বাঁহ দাঙিছিলোঁ, নাওবিলাক দাঙি লৈ পেলাই আমি বাছত উঠাই পেলাই তেনেকৈ আমি নাজিৰা লৈ গৈছিলোঁ শ্ব' কৰিব। আমি গৈছিলোঁ বিশ্বনাথ চাৰিআলিত নাট্য সন্মিলন কৰিব গৈছিলোঁ, বিশ্বনাথ চাৰিআলিত গৈছিলোঁ, তাৰ টিহুত গৈছিলোঁ, এনেকৈ নাটক কৰিবলৈ গৈছোঁ। তাৰপিছতহে মোক আজগৰ আহমেদ বুলি এজন দাদা এজনে মোক এটা গানত মোক উলিয়াইছিল। আজগৰ দা মোৰ শুকুলা ঘোঁৰাৰ এটা গান আছিলে, কি যে মিঠা লাগি, এইটো কিবা এটা গান আছিলে, মই পাহৰিলোঁ, চৰি। এই গানটোত আজগৰদাই প্ৰথম মোক নাট্য সন্মিলন কৰিব যাওঁতে মোক কৈছিলে আজগৰদাই যে অৰূপ গান এটা আছে, কৰিবা নেকি তুমি? বোলো কেনেকুৱা গান, মই আজিলৈকে কেমেৰা সন্মুখত এনেকৈ গান কৰি পোৱা নাই, পাৰিম জানো? বোলো পাৰিবা, নাটক কৰিছা যেতিয়া নিশ্চয় গানো পাৰিবা তুমি কৰিব। সেই আজগৰদাই প্ৰথম মোক গানত উলিয়াইছিল। তাৰপিছত মুস্তাক আহমেদ, তেখেতৰ নাটকত মই অভিনয় কৰিলোঁ, উজাৰ ঢোল, উচ্চাৰহী, তাৰপিছত আৰু এখন আছিলে উজাৰ ঢোল, উচ্চাৰহী, অজগৰ। আৰু এই নাটককেইখন লিখিছিলে মোৰ শ্ৰদ্ধাৰ, মই বহুত ভাল পাওঁ, এতিয়াও ভাল পাওঁ, প্ৰভাত গোস্বামী খুৰা। তেখেতৰ ঘৰৰ বিল্ডিঙৰ ওপৰত, জোৰত তিনিআলি শান্তিপথৰ বিল্ডিঙৰ ওপৰত 2003-04 আমি নাটকৰ ৰিহাৰ্চেল কৰোঁ তাত, ৰাতিলৈকে আমি ৰিহাৰ্চেল কৰোঁ তাত। গতিকে তেনেকুৱাকৈ মোৰ এক্টিং কেৰিয়াৰটো তেনেকুৱা আহিছে, তেনেকৈ মই কাম কৰিছোঁ। গতিকে তেনেকৈ গৈ যেতিয়া মই শংকৰদেৱ থিয়েটাৰ পালোঁগৈ, এটা বহুত দীঘলীয়া যাত্ৰা, এটা মোৰ বহুত দীঘলীয়া যাত্ৰা হ'ব। গতিকে এই যাত্ৰাটো গোটেইখিনি ক'ব গ'লে আজি মোৰ শ্ব' আৰম্ভ হৈ যাব। গতিকে ইমানখিনি কথা নকওঁ, শ্বৰ্টলি মই এইখিনি কৈছোঁ, পিছত আকৌ আহিলে মই ক'ম যে মোৰ অভিনয় লাইনটোৰ ইমানখিনি মোৰ যাত্ৰাৰ কথা। গতিকে তাত যেতিয়া মই গ'লোঁ, শংকৰদেৱ থিয়েটাৰত যেতিয়া মই গ'লোঁ, গৈ পেলাই এই কেৰেক্টাৰটো সন্মুখীন হ'লোঁ, চন্দন কেৰেক্টাৰটো, তেতিয়া মই ভাবিছোঁ মই কেনেকৈ কৰিম এইটো কেৰেক্টাৰ। ইফালে এনেকৈ কৰিলেও নহয় বুলি কয়, তেনেকৈ কৰিলেও নহয় বুলি কয়, মই কি কৰিম? তাৰপিছত মই মোৰ ৰুমত মই মেডিটেশ্যন কৰিলোঁ যে মই কেনেকুৱা ধৰণৰ ল'ৰাক মই লগ পাইছোঁ আজিলৈকে, এবনৰ্মেল তেনেকুৱা কাক লগ পাইছোঁ। তেতিয়া মোৰ মনলৈ আহিল, মই গাঁৱত থাকোঁতে আমাৰ সঞ্জয় বৈশ্য বুলি ল'ৰা এটা আছিল আমাৰ গাঁৱত সৰুতে, এই তাক বস্তুটো মই ফিল কৰিলোঁ। সঞ্জয়, মোৰ যেতিয়া বয়স আছিল 9 বছৰ, তাৰ বয়স আছিল 27 বছৰ নে 30 বছৰ, কিন্তু দেখাত আমি একে সমান। সি যি ধৰণে মুখৰ হেৰিটো অৱয়ৱটো যেনেকুৱা কৰে, কেনেকৈ মানুহ চায়, কেনেকৈ দৌৰে, কেনেকৈ কি কৰে, এই গোটেইখিনি বস্তুবিলাক মই অবজাৰ্ভ কৰিছিলোঁ। আৰু মেডিটেশ্যনত মই গোটেইখিনি বস্তুবিলাক মই ফিল কৰিছিলোঁ। ফিল কৰি পেলাই মই সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ সন্মুখীন হৈছিলোঁ। আৰু দৰ্শকে বহুত ভাল পাইছিল। বহুত ৰুমটোৰ ভিতৰত মই যেতিয়া গা ধুব গৈছিলোঁ, গা ধুওঁতেও মই সেই কেৰেক্টাৰটো হৈ পেলাই মই গা ধুইছিলোঁ, সেই কেৰেক্টাৰটো হৈ পেলাই মই খাইছিলোঁ, ভাতটো তেনেকৈ খাইছিলোঁ। তেতিয়া কি হয়, এক্টিভিটিছখিনি সেই ল'ৰাজনৰ দৰে হৈ যায়, পাৰি তাৰমানে কৰিব। অকল ৰিহাৰ্চেল পিৰিয়ডত নহয়, ৰিহাৰ্চেলটো কৰাৰ পাছত আহি ৰুমৰ যিখিনি অকলশৰে কৰা যায় প্ৰেক্টিছ, সেইখিনিয়ে বহুত বেছি কামত দিয়ে। নিজে কৰিব লাগে, সেই চৰিত্ৰটো হৈ পেলাই কামখিনি কৰি থাকিব লাগে। মই তেনেকৈ কৰি সেই চন্দন কেৰেক্টাৰটো ৰূপায়ণ দিলোঁ। আৰু তাত যি মই সোমালোঁ 2010ত শংকৰদেৱ থিয়েটাৰৰ হলবিয়া উৰুলি দিয়াৰ সেই চন্দন কেৰেক্টাৰটো, সেই কেৰেক্টাৰটো কৰি আজি মই ভাগ্যদীপ থিয়েটাৰ, আশীৰ্বাদ থিয়েটাৰ, আবাহন, প্ৰাগজ্যোতিষ, এই গোটেইখন থিয়েটাৰত এতিয়ালৈকে মই অভিনয় কৰিবলৈ সুযোগ পাই আহিছোঁ। গতিকে এইখিনি মই বহুত দীঘলীয়া কথা কৈ আপোনালোকক বৰ কৰিলোঁ চাগে, বেয়া নাপাব, চৰি। কথা পাতিম বুলি আহিছোঁ, আৰু তগৰ পেজে মোক আজি ইনভাইট কৰিছে, আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে মোক মাতিছে। গতিকে কথা পাতিছোঁ। গতিকে যদি কিবা মই নক'বলগীয়া কথা কৈছোঁ, শ্লিপ অফ টাং হৈছে, তেতিয়াহ'লে মোক ক্ষমা কৰিব দেই। প্লাৱন হাজৰিকা, আপোনাৰ হাঁহিটো কিন্তু বহুত, এইটো পালোঁ। ডাইলগ এটা শুনাই দিলোঁ, ভাল লাগিল। কয়াকুছিত ফাৰ্ষ্ট শ্ব' চালোঁ, তপন বৰ্মন। কয়াকুছিত, থেংক ইউ। জিম দুৱাৰা, আপোনাৰ অভিনয় সঁচা বহুত ভাল লাগে, আপোনাৰ অভিনয় সঁচা বহুত ভাল লাগে। জিম দুৱাৰা, থেংক ইউ ছ' মাছ। ৰাজা, আপোনাৰ বেইমান নাটকখন চাইছিলোঁ, বহুত ভাল লাগিছিল, থেংক ইউ। ভাগ্যদীপিতে আছিলে, চম্পক শৰ্মা ডাঙৰীয়াও আছিলে বেইমান নাটকখনত। মই ভাল এটা সুযোগ পাইছিলোঁ বেইমান নাটকখনতো। বিশ্বজ্যোতি হাজৰিকা, হাই। প্ৰাঞ্জল নাথ, মোৰ ঘৰ বগামাটি পিকনিক প্লেচৰ ওচৰত, এবাৰ আহিবচোন দাদা আমাৰ ঘৰলৈ, ভাল লাগিব। নিশ্চয় যাম, তোমালোকৰ ঘৰলৈ নিশ্চয় যাম, কথা পাতিম, হাঁহৰ মাংস খাম। বিশ্বজিৎ বৰুৱা গাৰ্গ, দাদা ক'ত আছে? মই ভৱানীপুৰত আছোঁ। নজৰুল হক, স্বাগতম অৰূপ দা। ৰাস মহোৎসৱৰ প্ৰাক মুহূৰ্তত তগৰৰ পৰা আপোনালৈ থাকিল আমাৰ আন্তৰিক অযুত শুভকামনা।
থেংক ইউ নজৰুল তগৰৰ সমূহ কৰ্মকৰ্তাক মই বহুত বহুত ধন্যবাদ দিছোঁ মোক এই সুযোগকণ দিয়াৰ কাৰণে আৰু সকলোৰে লগত কথা পতাৰ কাৰণে সকলোৰে মৰম আশীৰ্বাদ লোৱাৰ কাৰণে যিটো সুবিধা কৰি দিলে তাৰ বাবে নজৰুল হক মই বহুত বহুত ধন্যবাদ জনাইছোঁ তগৰৰ সমূহ কৰ্মকৰ্তাক সমূহ সদস্যক বিশ্বজ্যোতি হাজৰিকা মই চাইছোঁ জুৱেল ৰবি হয় বিকজ আৰ্টিষ্টৰ মনত অডিয়েঞ্চে সদায় মৰম থাকে সেইকাৰণে অডিয়েঞ্চে আৰ্টিষ্টৰ মন সদায় ভালে লগাই দিয়ে থেংক ইউ বিশ্বজিৎ বুজৰ বৰুৱা গাৰ্গ মই চাইছোঁ দুয়োৰে এক্টিং ভাল পাওঁ থেংক ইউ ধন্যবাদ অতি সোনকালে তগৰৰ সৈতে লগ পাব সংগীতা ডেকা বাইদেউক তেওঁ আহিব নেকি ধন্যবাদ অ'কে ভালেই হ'ব ভালেই পাব সকলোৰে লগত কথা পাতি জিম দুৱৰা নাই চোৱা দাদা অ'কে চাবা ওচৰত পৰিলে লগ পাম প্ৰাঞ্জল নাথ চকু নাটকখন ময়ো চাইছোঁ দাদা খুব ভাল লাগিছিল সঁচা ভাল আছিল নাটকখন খুব ধুনীয়া আছিল প্ৰত্যেকে খুব ধুনীয়া অভিনয় কৰিছিল প্ৰতিজনৰ কেৰেক্টাৰটো সঁচা লগা আছিল মই চাইছোঁ চকু নাটকখন বহুত ভাল লাগিছে মিছা জ্যোতি হাজৰিকা মই চাইছোঁ অ'কে সুমংগল হাজৰিকা হেল্ল' ব্ৰ প্ৰাঞ্জল ডেকা সংগীতা বাৰ অভিনয় খুব ভাল লাগে চকুখন মোৰ তাত আছে সময় পালে চাওঁ আচ্ছা এইখিনিতো মই জনাইছোঁ চকুখন ইয়াত ইউটিউবতো পোৱা যায় চকু হেঙুল থিয়েটাৰ 2008 হেঙুল থিয়েটাৰ বুলি মাৰি দিলে চকু নাটকখন আহি যাব চবে চাব পাৰিব তাত খুব ধুনীয়া আছিল মিউজিকেই হওক বা হেৰিয়ে হওক মিউজিক গান চান দিকচুৱে খুব ধুনীয়া গান গাইছিলে খুব ধুনীয়া আছিল য়াংকি ৰাজবংশী হাই ব্ৰ ভালনে য়াংকি খুব ধুনীয়া ভাল মোৰ খবৰ মেক্স জিতু গগৈ এমেজিং হাবি কোৱাৰাচি হাই ব্ৰ বিশ্বজিৎ বুজাৰ বৰুৱা গাৰ্গ থিয়েটাৰ কিছু জমনি কওক না প্লিজ কম বাৰু কৈ আছোঁ এবাৰ কি হৈছে মই শংকৰদেৱ থিয়েটাৰতে আছিলোঁ ফাইটিং কৰিব লাগে ফাইটিং কৰিব যাওঁতে মই বেটৰ চকী এখন জাপ মাৰি মানে ভিলেইনটোক মাৰিব লাগে জাপ মাৰিব যাওঁতে বৰষুণৰ অলপ পিছল হৈ আছিলে ভৰিখন পিছলি মোৰ ভৰিখন বেটৰ চকীৰ ফাকত সোমাই গ'ল তো মইতো এতিয়া ভৰিখন উলিয়াব পৰা নাছিলোঁ ইপিনে ডাইলগ কোৱাৰ সময় হৈ গৈছে তো কি কৰোঁ তো মই গোটেই বেটৰ চকীখন চুচুৰাই গোটেই ষ্টেজত ভিলেইনটোক মাৰিছিলোঁ তেতিয়া দৰ্শকে বহুত হাঁহিছিলে মোৰ কোৱাৰ্টিষ্ট যিজন ভিলেইন আছিলে সিও হাঁহিছে ময়ো হাঁহি ৰাখিব নোৱাৰিলোঁ গতিকে তেনেকৈ থাকি গ'ল মানে ড্ৰপ পেলাই দিলে আৰু মই নোৱাৰিলোঁ তাৰমানে ভৰিখন উলিয়াবই পৰা নাছিলোঁ বহুত দেৰি সেইটো এটা আৰু বাচ্চা নাটকখনত এটা জমনি হৈছিলে কি মই এখন ফটো থাকে মোৰ পকেটত মই যেতিয়াই মানে কিবা কথা ক'বলৈ যাওঁ ফোনটো উলিয়াব লওঁ মোৰ ফটোখন পৰি থাকে আৰু চম্পক শৰ্মা ডাঙৰীয়াই সেই বস্তুটো দেখি থাকে তেওঁ DSP আছিলে তো তেওঁ মোক কৈ থাকে এইখন কিবা পৰিছে এনেকুৱা ধৰণৰ কথা কৈ থাকে ফটোখন মেইন আছিলে আৰু কাৰণ চম্পক শৰ্মাৰ ভনীয়েকৈ বিচাৰি ফুৰোঁ মই তাতেই থাকে কিন্তু মোৰ দেখা দেখি নহয় সেই ফটোখন বিৰাট ইম্পৰ্টেণ্ট আছিলে যে পকেটত মোৰ ফটোখন থাকে এদিন কি হ'ল মই যেতিয়া চিনটোত সোমালোঁ আমাৰ পুৰবী বাইদেউ থাকে পুৰবী বা আছিলে পুৰবী নহয় সুৰবী কটকী সুৰবী বা আছিলে মই সোমাই যোৱাৰ লগে লগে ফটোখন উলিয়াওঁ ফটোখন সেই তক্তাখনৰ মাজেৰে ফাঁকটো দি ফটোখন এনেকৈ সোমাই গ'ল মোৰতো হাহাকাৰ লাগি গ'ল মোৰ টেনশ্যন হৈ গ'ল মই কি কৰোঁ এতিয়া ফটোখন দেখুৱাব লাগে মোক ক'ব লাগে এইজনী মোৰ মানে মই ভাল পোৱাজনী এইজনী হয় ক'ৰবাত দেখিছিলে নেকি অমুক তমুক তেনেকুৱা কিবা মোৰ ডাইলগ সেই ফটোখনক লৈ ডাইলগটো আছিলে কিন্তু ফটোখন নাইকিয়া হৈ গ'ল মই বুদ্ধি পোৱা নাছিলোঁ সেই সময়তে সুৰবী বাইদেৱে বুদ্ধি ক'লে তেওঁৰ ফটো আছেনে নাই তেওঁ দেখিছে যে মোৰ ফটোখন সোমাই যোৱাটো তেওঁ দেখিছে কাৰণে তেওঁ উপস্থিত বুদ্ধি উলিয়াই পেলাই মোক ক'লে যে হেৰি তোমাৰ মোবাইলতে থাকিব নহয় তাইৰ ফটো তেতিয়া মানে মোৰ মোবাইলতে আছে মোৰ পকেটতে আছে চাব পাৰে আপুনি সেইদিনাখন মোক সুৰভী বাইদেৱে মোক বচাইছিলে মানে সেইটো কথা এটা মনত আছে মঞ্চৰ এনেকুৱা সৰু সুৰা বহুত ঘটনা ঘটি থাকে যি অডিয়েঞ্চক আমি খুব কমকৈ গম পাব দিওঁ কিছুমানহে গম পাই যায় অডিয়েঞ্চে পৰি গ'লে গম পায় বা কিবা গম পায় কিন্তু কিছুমান সৰু ফল্ট হৈ যায় যিবিলাক অডিয়েঞ্চে গম নাপায় সেইটো এটা আমাৰ মাজত খুব এটা মজা হৈ থাকে মানে কোনোবাই ভুল কৰিলে কোনোবাই হেৰি কৰিলে দৰ্শকে গম নাপায় আমাৰ মাজত এটা খুব এটা জমনি হৈ থাকে এনেকুৱা ধৰণৰ জমনি চলি থাকে নজৰুল হক পাহৰিব নোৱাৰোঁ চকু নাটকখনৰ কথা সুন্দৰ অভিনয় কৰিছিল সংগীতা বয়ে সঁচাই নজৰুল ভাল আছিল মানে গোটেই প্ৰডাকশ্যনটোৱে ভাল আছিল আৰু তেনেকুৱাই হ'ব লাগে আচলতে প্ৰডাকশ্যনবোৰ সুমংগল হাজৰিকা আপোনাৰ এক্টিং বহুত ভাল
এণ্ড আপুনি এক্টিং লাইনত কেনেকৈ গ'ল আমি কৰিছিলোঁ চিৰাজ এণ্ড ভাওনা কৰোঁ কৰিব লাগে ময়ো কৰিছোঁ বহুত সৰুৰ পৰাই অভিনয় লাইনৰ লগত জড়িত মই পঢ়া লাইনটো আৰু অভিনয় লাইনটো দুইটা মই একেলগে মই চলাই লৈ গৈছিলোঁ কিন্তু পঢ়া মই 2003তে মই সামৰি থৈ দিলোঁ অভিনয় লাইনত গুচি আহিলোঁ সদায় টোপনি ক্ষতি হয় তেনেকৈ কাম কৰি আহি পেলাই আজি এইখিনি পাইছোঁ কষ্ট বুলি ভাবিব নালাগে যিটো কাম কৰা যায় সদায় এনজয় কৰিব লাগে আজি মই অভিনয় লাইনত আছোঁ বহুতে সোধে তোমাৰ কষ্ট হয় ন বহুত কষ্ট হয় ন তোমালোকৰ অমুক হয় ন তমুক হয় ন মই কিন্তু ফিল নকৰোঁ কাৰণ দিনটো সময় পাওঁ দিনটো আমি ৰেষ্ট লওঁ ৰাতি 2 ঘণ্টা 3 ঘণ্টা সময় কাম কৰোঁ চবৰে প্ৰতিটো লাইনত চবৰে কষ্ট আছে অফিচত কাম কৰা মানুহবিলাকৰ কাম পলিটিচিয়ানৰ কষ্ট আছে ডক্টৰৰ কষ্ট আছে চবৰে কষ্ট আছে আমাৰ এইখিনি লাইনত ইমানখিনি কষ্ট মই ফিল নকৰোঁ দাদা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে নলবাৰী মহিনা আৰু মই সৰুৰ পৰা গুৱাহাটী চানমাৰীত আছিলোঁ তাতে পঢ়া শুনা বি বৰুৱা ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তাতে মোৰ পঢ়া শুনা কমপ্লিট কৰি বিয়া বাৰু কৰাই মই থাকিলোঁ এতিয়া পাঞ্জাবাৰীত কলাক্ষেত্ৰৰ সন্মুখত মই তাতে থাকোঁ আমাৰ ঘৰ মৰুৱাত সুবুদ্দাহঁতৰ ঘৰৰ কাষত অ'কে কমল বৈশ্য বিশ্বজ্যোতি হাজৰিকা জুৱেল ৰবি ভাল লাগিল দাদা আপোনাৰ ডাইলগ শুনি অবিনাশ লহকৰ চকু নাটকখন চাইছিলোঁ আমাৰ ওচৰত আছিলে এতিয়াও ইউটিউবত মাজে মাজে চাওঁ বহুত ভাল লাগিছিল এইখন নাটক ৰাজা আপোনাৰ চকু নাটকখন চাইছিলোঁ বহুত ভাল হৈছিল আজিও মনত পৰে দাদা চৰি মোৰ নহয় মই সংগীতাৰ কথা প্ৰসংগতহে ওলাইছিল কথাটো মোৰ মিছেছ মোৰ পত্নী সংগীতাৰ কথাক লৈ ওলাইছিলে তেতিয়া মই চকু নাটকখনৰ কথা কৈছোঁ চকুখনত তেওঁ অভিনয় কৰিছে খুব ভাল আছে নাটকখন জনাৰ্দন কলিতা ধুন হাই দাদা কি খবৰ বহুত ভাল জনাৰ্দন প্ৰাঞ্জল ডেকা দাদা এইবাৰ টিভি শ্ব'ত কৈছিল দিনবশ্য বোলে আনিছোঁ আপোনাক এই লাইনটোত হয় সেই সঁচা কথা সেইটো মই বহুত ধন্যবাদ এই কথাটো কোৱাৰ কাৰণে দিনতা যেতিয়া আমাৰ তাত যায় মই তেতিয়া অভিনয় শিকি থাকোঁ ড্ৰামা স্কুলত মই অভিনয় শিকি আছিলোঁ তো দিনতে আমাৰ তাত যায় ৰাতি কেতিয়াবা যায় সি কয় বোলে কইনা মোৰ ধুনীয়া চিনেমাখনত অভিনয় কৰিবি নি মই কৰিম কি কৰিব লাগিব নাচিব লাগিব ডান্স কৰিব পাৰিবি নাই বোলো ডান্স কৰিব পাৰিম মোৰ মনটোতে মোৰ ওপৰত দাদাজনৰ খুব চখ আছিল আমাৰ দুটাই মানে চিনেমা বুলি ক'লে আগতে ক'ৰবাত শ্বুটিং চলি থাকিলেও আমি দৌৰি যাওঁ তাতে চিনেমা শ্বুটিং চাই থাকোঁ আমি তো দিনতে আমাক সহায় কৰিছিল যে যাবি নেকি মই বহুতবাৰ তেনেকৈ থাকি গ'ল যাম বুলি পেলাই নিজৰ ওপৰত বিশ্বাসটো নাছিল চিনেমা কৰা মানুহবিলাক অলপ বেলেগ ধৰণৰ আমি নোৱাৰিম এইবিলাক কৰিবা নাযাওঁ দে গানত নাচিম দে কেতিয়াবা তাৰপিছত গৈ তেনেকৈ থাকি গ'ল তাৰপিছত উত্তম দাৰ কথা নক'লে উত্তম দাই বেয়া পাব নহয় উত্তম দাৰ কথাটো কৈ দিওঁ উত্তম দাৰ এখন চিৰিয়েল আছিল দূৰদৰ্শন তেতিয়া দূৰদৰ্শনেই চলিছিল ৰং চেনেল বা ৰেঙনি চেঙনি এইবিলাক নাছিলে আগতে হেৰি আছিলে দূৰদৰ্শন আছিল সেই দূৰদৰ্শনত মই তেতিয়া উত্তম দাৰ ৰঙা তেজৰ কৰাল নামৰ এখন চিৰিয়েলত অভিনয় কৰিছিলোঁ আৰু যোগাযোগটো কৰাই দিছিলে মোক দিনবশ্যই গতিকে এইখিনিত মই তাৰ নাম ল'বই লাগিব দিনদাই মোক সহায় কৰিছিলে এইখিনি উত্তম দাৰ ফোন নাম্বাৰটো দিছিলে তই ফোন কৰ তেওঁৰ চিৰিয়েল হ'ব তেওঁৰ চিৰিয়েলত কথা পাত তাতে অভিনয় কৰিবি মোক কৈছিল মই উত্তম দাক ফোন কৰিছিলোঁ 94350 কিবা নাম্বাৰ আছিলে মই পাহৰিলোঁ 26 কিবা আছিলে নাম্বাৰটো অলপ মনত আছে এইটো 99-2000ৰ কথা তো সেই উত্তম দাক মই ফোন কৰিছিলোঁ ফোন কৰোঁতে উত্তম দাক কৈছে আহা লগত কিন্তু তুমি পুলিচৰ ড্ৰেছ এযোৰ লৈ আহিব লাগিব সেইটো এটা সাংঘাতিক কাহিনী সেই চিৰিয়েলখনৰ যদি বৰ নহয় মই ক'ব বিচাৰোঁ যে যেতিয়া মই উত্তম দাই ক'লে যে পুলিচৰ ড্ৰেছ এযোৰ লগত লৈ আহিবা বুলি ক'লে তেতিয়া মোক ডাঙৰ দাই সহায় কৰা বুলি কৈছিলোঁ মোৰতো তেতিয়া পইচা পাতি নাছিলে মই ড্ৰেছ এযোৰ চিলাবৰ কাৰণে মই ক'ত পইচা পাম তো ডাঙৰ দাক ক'লেও বোলে ডাঙৰ দাই এনেকৈ চিৰিয়েলখনো মোক বিচাৰিছে মোক হেৰি লাগে ড্ৰেছ এযোৰ লাগে মোক পুলিচৰ কেতিয়া বোলে কালিয়ে তোক ড্ৰেছ ক'ৰ পৰা দিব গ'লোঁ সি বলচোন গধূলি সময়ত সি মোক স্কুটাৰেদি উঠাই পেলাই গুৱাহাটী ক্লাব গ'লোঁ গুৱাহাটী ক্লাবত তাতে পুলিচৰ ড্ৰেছেছ পায় খেলাঘৰত তাতে গ'লোঁ পুলিচৰ ড্ৰেছ কৰিবলৈ আজি ৰাতিয়ে দিব নোৱাৰিম তেওঁলোকে ক'লে ৰাতি দিব নোৱাৰিম ইয়াতে বনোৱা হয় কিন্তু ৰাতি দিব নোৱাৰিম তাৰপিছত ডাঙৰ ক'লে কি কৰা যায় বোলো থানাত যাওঁ চানমাৰী থানাত সোমালোঁ দুইটাই চানমাৰী থানাত যেতিয়া সোমাই পেলাই মস্ত পেটৰ মানুহবিলাকৰ পেনবিলাক উলিয়াই দিছে মই নিজে সোমাই যাওঁ সেইটোৰ ভিতৰত গতিকে এইবিলাক নহ'ব ড্ৰেছ আৰু লেতেৰা একদম বোলো এইবিলাকতো নহ'ব ডাঙৰ যে এইবিলাক নোৱাৰা ইউজ কৰিব দে নহ'ব দে তই কৈ দে ড্ৰেছ নাই বুলি কৈ দে নহ'লে তাৰপিছত ডাঙৰ মন ক'লে ৰচোন আমাৰ অফিচৰ ছিকিউৰিটি গাৰ্ডকেইটাৰ থাকিব পাৰে তাহাঁতৰ তাত যাওঁ বলচোন
আকৌ স্কুটাৰ লৈ পেলাই ডাঙৰ অফিচ পালোঁগৈ, হাই ছেকেণ্ডেৰী বৰ্ড পালোঁ। তাতে গৈ পেলাই চিকিউৰিটি গাৰ্ডৰ লগত কথা পাতিলে, কিবা পাতি পেলাই ক'লে বোলে মোৰ এইযোৰ ড্ৰেছ আছে, ইস্ত্ৰি মাৰি থোৱা আছে, এইযোৰ হৈ যদি লৈ যাব পাৰে। পেণ্টটো অলপ চুটি হয়, তথাপি লৈ লৈছোঁ আৰু সেইযোৰ ড্ৰেছ। সেইটো ড্ৰেছ পলিথিনৰ ভিতৰত ভৰাই নেক্সট দিনা ৰাতিপুৱা মই ওলাই আহিছোঁ নিজৰাপাৰ চানমাৰী কলনী নিজৰাপাৰ এনেকৈ ওলাই আহিছোঁ। আহি পেলাই মই গ'লোঁ, যেতিয়া অলৰেডি মানে শ্বুটিঙৰ গাড়ীখন গুচি গ'ল মোক এৰি পেলাই। উত্তম দাহঁত গুচি গ'ল। ক'ত গ'ল বোলে? নুনমাটি চোনচালি পাহাৰৰ ওপৰত তালৈ গুচি গৈছে শ্বুটিঙৰ কাৰণে। তো মই কি কৰোঁ, আকৌ ডাঙৰ দাক ফোন কৰিলোঁ, ডাঙৰ দা এনেকুৱা অঁ দাদা মই গৈ আছোঁ, একেবাৰে তোক তাতে থৈ আহিম। তো ডাঙৰ দাই মোক স্কুটাৰেদি লৈ পেলাই একদম চোনচালি পাহাৰৰ ওপৰত গৈছোঁ। প্ৰথম দেখিছোঁ পৰিৱেশ শ্বুটিঙৰ। তাতে গ'লোঁ, গৈ পেলাই চব মানে বহি আছে, শ্বুটিঙৰ মানুহবিলাক বহি আছে। তৰ্জাৰ এখন বেৰ আছিলে, এনেকৈ দীঘলকৈ তৰ্জাৰ বেৰ আছিল। সেই তৰ্জাৰ বেৰখনত কাষত ডাঙৰ দাই মোক নমাই দিলে। ডাঙৰ দাৰো লাজ কৰিছে যাব ভিতৰত, মোৰো লাজ লাগিছে। ডাঙৰ দাই কৈছে যা ভিতৰত সোমা যা। মই কৈছোঁ বোলে নাই আছোঁ যা, তই গৈ থাকচোন, তই গৈ থাকোঁতে যা। ডাঙৰ দা গুচি গ'ল বহুত দূৰলৈকে। গৈ পেলাই মই দৰ্জাৰ ফাকেৰে এনেকৈ চাই আছোঁ মানুহবিলাক কোন আছে, পাৰিমনে নাই। তাৰপিছত দূৰৰ পৰা আকৌ ডাঙৰ দাই স্কুটাৰখন ৰখাইছে। ডাঙৰ দাই স্কুটাৰখন ৰখাই পেলাই দূৰৰ পৰা কৈছে সোমা। মই কৈছোঁ তই যা, মই সোমাম, তই যা। মানে এইটো বিৰাট মানে মোৰ মনত পৰিলে, এইটো বেয়াও লাগে, মোৰ মানে হাঁহিও উঠে এইবিলাক কথা মনত পৰিলে। তাৰপিছত মই ভিতৰত সোমাই গ'লোঁ। সোমাই গৈ পেলাই চালোঁ ধুনীয়াকৈ, দেখিলোঁ যে দিনদা আছে। সাহসটো পাই গ'লোঁ। সাহসটো পাই দিনদা মাতিলে বহ ইয়াতে বহিব দিলে। বেঞ্চ এখনত বহিলোঁ। বহি পেলাই চাহ তাহ দিলে, ৰুটি দিলে, চাহ দিলে। তাৰপিছত ক'লে চব পুলিচ ড্ৰেছ কৰা, চবেই ড্ৰেছ কৰি দিয়া। মই গ'লোঁ, মেকআপ চেকআপ সানিলে আৰু মই পুলিচৰ ড্ৰেছ পিন্ধিলোঁ। পিন্ধি পেলাই দেখিলোঁ যে এটা বন্দুক দি দিছে, চাৰিওফালে দৌৰি থাকিব লাগে, ইফালৰ পৰা ইফালে দৌৰি থাকিব লাগে, ইফালে যাব লাগে, সিফালে যাব লাগে, দৌৰি থাকিব লাগে। বেলেগ ডাইলগ একো নাই, খালি দৌৰিব লাগে। সেইখনত মানে সন্ত্ৰাসবাদী খেদি ফুৰিব লাগে। সেইখনে মোৰ প্ৰথম চিৰিয়েল আছিল। তেনেকৈ চৰি বৰ কৰিছোঁ যদি বেয়া নাপাব দেই, মই মনৰ কথাবিলাক কৈ আছোঁ, ভাল লাগিছে ক'বলৈ। বহুত সময় হৈ গ'ল চাগে, বেছি কথা নাপাতিম আৰু এৰিম আপোনালোকক সকলোকে। সময় হৈ গৈছে বহুত খাবলৈ, ভাত তাত খাবলৈ সময় হৈ গৈছে। কিমান সময় হৈছে কোনোবাই ক'ব নেকি বাৰু? মোৰ টাইম চাবলৈ এতিয়া মোৰ হাতত একো নাই, মই ঘড়ীও পিন্ধি অহা নাই আজি। কিমান সময় হৈছে কোনোবাই কৈ দিলে ভাল আছিল, মোবাইলটোতো শ্ব' কৰা নাই। দাদা মই 4 বছৰ হ'ল বাহিৰতে আছোঁ, বহুত মিছ কৰি আছোঁ, থিয়েটাৰ চাব পোৱা নাই। অ'কে আহা, ক'ত আছা তুমি? প্ৰাঞ্জল নাথ, মণ্টু ডেকা, নাইচ ভইচ। মুন শৰ্মা, আপোনাৰ অভিনয় সুন্দৰ, থেংক ইউ। মনোজ বৰা, ভাল লাগিল। প্ৰাঞ্জল ডেকা, অৰূপ দা এক্টিং শিকিছিল নে? প্ৰাঞ্জল ডেকা মই এক্টিং শিকিছিলোঁ এবছৰীয়া। জৰুৰী কিছুমান কথা শিকিবৰ কাৰণে, যেনেকৈ লাইটৰ কথা থাকে, যেনেকৈ মেকআপৰ কথা থাকে, এডিটিঙৰ কথা থাকে, কেমেৰাৰ কথা থাকে। এই বস্তুবিলাক আমি গাঁৱত যদি মই মঞ্চত অভিনয় কৰি থাকিলোঁহেঁতেন, তাত মই ফিলিংছটো বনাই ল'ব পাৰিলোঁহেঁতেন। নিজৰ অভিনয় যিটো ফিলিংছ পাৱাৰ, সেইটো বনাই ল'ব পাৰিম। কিন্তু এখন নাট্য বিদ্যালয় বা এনেকুৱা প্ৰশিক্ষণ যদি লোৱা যায়, তাত মানে কি হয়, লাইটৰ কিছুমান ভাষা থাকে, লাইটৰ কথা জানিব পাৰি, এডিটিঙৰ কথা জানিব পাৰি, কেমেৰাৰ কিছুমান এংগেলৰ কথা জানিব পাৰি। সেই বিষয়বস্তুবিলাক জানিবৰ কাৰণে মোৰ মতে এক্টিং স্কুল বা তেনেকুৱা য'ত শিকিব পাৰি তেনেকুৱা স্কুলবিলাকত এডমিশ্যন লোৱাটো ভাল মোৰ মতে। মই যিহেতু তাৰ পৰা উপকৃত হৈছোঁ, স্কুল অফ ড্ৰামাৰ পৰা মই উপকৃত হৈছোঁ। স্কুল অফ ড্ৰামাত সেইবিলাক বিষয় শিকাইছিল আমাক। শম্ভুগুপ্ত ছাৰে শিকাইছিলে, আভা হাজৰিকা মেমে শিকাইছিলে, নিপন গোস্বামী ছাৰে শিকাইছিলে, ভগৱত প্ৰীতমে আমাক যোগাসন শিকাইছিলে, মইনুল হক ছাৰে আমাক মাইম শিকাইছিলে। মাইমটো কিমান প্ৰয়োজন আমাৰ যেতিয়া থিয়েটাৰত আমি অভিনয় কৰি থাকোঁ, চাহ নাথাকে, কিন্তু চাহ খোৱাৰ মাইমটো কৰিব লাগিব। সেই মাইমটো মই ভাবিছিলোঁ, মাইম আকৌ নাটকত কিয় প্ৰয়োজন, নাটকত মাইম কিয় লাগে, কি প্ৰয়োজন? যেতিয়া মই 99ত শিকি আছিলোঁ, এইবিলাক মইনুল হক ছাৰে আমাক শিকাইছিলে। তেতিয়া বা ভাত খাই থাকোঁতে কিবা ছাপ'জ ভাত খোৱা চিন এটা আছে, ভাত খোৱা চিন চুলি এডালটো সঁচাকৈ খাব নোৱাৰে, এই চুলি খোৱা এক্টিংটো কৰিব লাগিব। ভিতৰত চুলি এডাল যে সোমাই গ'ল, সেই এক্টিংটো যে মঞ্চত অভিনয় কৰিব লাগিব, তেতিয়া মাইমটোৰ প্ৰয়োজন হ'ব। গতিকে এইবিলাক বস্তু কোনোবা নাট্য বিদ্যালয়বিলাকত শিকায়। গতিকে এইবিলাক বস্তু নাট্য বিদ্যালয় যিহেতু শিকে, তাত এডমিশ্যন ল'লে ভাল মোৰ মতে। মই শিকিছিলোঁ স্কুল অফ ড্ৰামাত। হেমন্ত HB বৰা, আপোনাৰ এক্টিং বহুত ভাল পাওঁ অপূৰ্বা। বিকাশ ঠাকুৰীয়া, ভাগ্যদেৱী চাব লাগিব ৰাসত। বিকাশ ঠাকুৰীয়া এতিয়ালৈকে চোৱাই নাই তুমি, বেয়া পাইছোঁ তোমাক। বিশ্বজিৎ ভোজৰ বৰুৱা গাৰ্গ, আৰু ডিম দিয়ক লগ পালেই। টেষ্ট কেনে আছিল চকলেটৰ?
মজা চকলেটৰ কাকো দিয়া নাই গাড়ীৰ ভিতৰত থৈ দিছোঁ তাৰপৰা এটা এটা খাওঁ মাজে মাজে বঢ়িয়া ৰাখি থৈ দিবা মোৰ কাৰণে সংগীতা শইকীয়া সংগীতা শইকীয়া নাইচ জুৱেল ৰবি দাদা খাৰগুলিত চলি আছে নেকি ন আমাৰ খাৰগুলিৰ পৰা আহিলোঁ আমি ঠিকে মজা লাগিল গীতালি কলিতা খবৰ ভাল ভাল আহোম ৰাজীৱ গগৈ লংপটীয়া অৰূপ দা আপুনি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত কিবা এষাৰ কওক এইবিলাক কালচাৰেল মানুহ এইবিলাক কথা ক'বলৈ দিগদাৰ তথাপি এই বিধেয়কখন মই সম্পূৰ্ণৰূপে বিৰোধী কৰোঁ এই বিধেয়কখন গৃহীত হ'ব নালাগে সেইটোৱে মই মোৰ ফালৰ পৰা কওঁ বাতিল কৰক সেইটোৱে বিচাৰোঁ গুণমণি তালুকদাৰ খবৰ ভাল দাদা বিশ্বজিৎ বুজাৰ বৰুৱা গাৰ্গ দাদা এটা ডাইলগ কওঁতে চকু পাব ওলাই গ'ল এটা ডাইলগ কওঁতে চকু পানী ওলাই গ'ল সেইবাবে ভাল লাগে কেৰেক্টাৰ ভিতৰত সোমাই যায় আপুনি বেছ দিয়ে কিন্তু থেংক ইউ দুখ লগা কিছুমান ডাইলগ থাকিলে মানে হাৰ্টৰ পৰা যেতিয়া কৰা যায় অট'মেটিক চকু পানী ওলাবই যিকোনো অভিনেতা অভিনেত্ৰীৰ আৰু সংগীতা বৌৰ লগত প্ৰেম কেনেকৈ হৈছিল ক'ব নেকি অলপ ব্যক্তিগত কথা সুধিলোঁ বেয়া নাপাব নাই কিয় বেয়া পাম ভালেই পাওঁ সংগীতাক লগ পাইছিলোঁ মই ৰংপুৰৰ ৰঙিলী নামৰ এখন VCDত সোণাপুৰত হৈছিল সেই VCDখনত প্ৰথম লগ পাইছিলোঁ সংগীতাক খুব ভাল ছোৱালী ঘৰখনো বহুত ভাল তো মই প্ৰথম যেতিয়া দেখিছিলোঁ আমাৰ মাজত খুব ভাল ফ্ৰেণ্ডশ্বিপ আছিল ময়ো কোৱা নাছিলোঁ মই আই লাভ ইউ বুলি তেওঁ মোক কোৱা নাছিল মোক ভাল পাওঁ বুলি গতিকে তেনেকৈ আমাৰ ফ্ৰেণ্ডশ্বিপটো বহুত ভাল হৈ গ'ল তাৰপিছত ঘৰখন ভাল লাগিল ঘৰখন ভাল লগাৰ পাছত মই তেওঁ উলিয়ালে ঘৰত আমাৰ ঘৰতো মই উলিয়ালোঁ তেনেকৈ আমাৰ বিয়া হ'ল প্ৰথম এই ক্ষেত্ৰত সংগীতাক লগ পোৱাৰ ক্ষেত্ৰত যদি মই ধন্যবাদ দিব লাগে দুজন ব্যক্তিক মই ধন্যবাদ দিব লাগিব এজন আছিল আমাৰ বিষ্ণু শৰ্মা স্পেক্ট্ৰাম ষ্টুডিঅ'ৰ আমাৰ বিষ্ণুদা ভাল মিউজিচিয়ান বিষ্ণুদাক ধন্যবাদ দিব লাগিব তাৰপিছত দিব লাগিব আমাৰ মিণ্টুনাথ ঢিঙৰ মিণ্টুদাক ধন্যবাদ দিব লাগিব আৰু হাজৰিকা দা যিয়ে প্ৰডিউচ কৰিছিল সেই চিডিখন তেওঁক এই তিনিজন ব্যক্তিক মই ধন্যবাদ দিব লাগিব তেওঁলোকৰ কাৰণে আজি মই সংগীতাক পাইছোঁ বিশ্বজিৎ বুজাৰ বৰুৱা গাৰ্গ ডেডিকেটেড হয় আপুনি ইউ আৰ এ মেথড এক্টৰ থেংক ইউ বিশ্বজিৎ চেষ্টা কৰোঁ সদায় কিবা এটা ভাল কৰিবৰ কাৰণে যিটো কাম কৰোঁ যিটো লাইনত আছোঁ সেই কামটোত 100% কেনেকৈ দিব পাৰি তাৰ চেষ্টাতে থাকোঁ 100%টো কোনো কেতিয়াও মই নোৱাৰোঁ কিন্তু চেষ্টাটো সদায় কৰোঁ সেইটোৱে মোৰ লক্ষ্য দাদা যোৰহাটত কেতিয়া আছে যোৰহাটত আছে থকাটো 110% কিন্তু কেতিয়া আছে ক'ত আছে মই এই মুহূৰ্তত ক'ব নোৱাৰিম সুমংগল হাজৰিকা আপোনাৰ ভইচটো ভাল এণ্ড দাদা বেষ্ট অফ লাক থেংক ইউ আকাশ পাছৱান দাদা যোৰহাটত কেতিয়া আছে মই ক'লোঁ নহয় মোৰ মনত নাই কিন্তু যোৰহাটত থকাটো ফাইনেল প্ৰাঞ্জল ডেকা বেইমান নাটকখনত আপুনি পুলিচৰ ৰোল কৰিছিল মই শংকৰ বেইমানৰ ভায়েক আছিলোঁ শংকৰ বেইমানৰ ভাই পুলিচৰ ৰোল কৰাটো আছিলে যোগেশ কাশ্যপ খুব ভাল অভিনেতা হয় যোগেশ কাশ্যপ একেলগে আছিলোঁ আমি 2 বছৰ 3 বছৰ আমি একেলগে আছিলোঁ যোগেশ কাশ্যপ মই ৰঞ্জন কলিতা হেপী হাই দাদা বিকাশ ঠাকুৰ আপোনাৰ আগৰ নাটকবোৰ গোটেই চাইছোঁ এইবাৰ চাব পৰা নাই এইবাৰ মন কৰা নাই তুমি চাবলৈ ৰাজীৱ বৈশ্য দাদা শুৱালকুছিত ৰাসত লগ পাম শুৱালকুছিত আমাৰ নেক্সট পেণ্ডেলটোৰ নেক্সটটো আমাৰ শুৱালকুছিত আছে তাতে লগ পাম অৰ্চনা ডেকা আৰু অৰূপ ৰিয়েলি তোমাৰ এক্টিং সঁচাকৈ বহুত ভাল পাওঁ থেংক ইউ অৰ্চনা থেংক ইউ ভেৰি মাছ নীলোৎপল শৰ্মা অৰূপ দা কেনে খবৰ বঢ়িয়া বিতুমন দাস দাদা কেতিয়াবা গেলেৰীৰ পৰা চিঞৰিলে খং উঠেনে যদি অশ্লীল ভাষা কয় তেতিয়া বেয়া লাগে যদি চিঞৰে তালি দিয়ে বহুত ভাল পাওঁ আৰু নিচিঞৰিলে মনটো বেয়া লাগি যায় নাটক বেয়া পাইছে নাটক বেয়া পোৱা বুলি ভাবোঁ আমি যদি চিঞৰে বহুত ভাল পাওঁ কিন্তু অশ্লীল ভাষা যদি কয় তেতিয়াহ'লে বেয়া পাওঁ সন্তানু চক্ৰৱৰ্তী আপোনাৰ এক্টিং ভাল লাগে স্পেচিয়েলি আপোনাৰ ভইচ থেংক ইউ সন্তানু ৰীমা পাটোৱাৰী কি খবৰ ৰূপদা বহুত ভাল ৰীমা প্ৰদীপ কুমাৰ ৰাজবংশী হাই হাউ আৰ ইউ বিশ্বজিৎ বুজাৰ বৰুৱা গাৰ্গ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা সুখী হওক দাদা সদায় থেংক ইউ তেনেকৈ ক'লে নহয় আৰু চকলেটৰ পেকেট লাগিব নীলোৎপল শৰ্মা
আপোনাৰ কথা নজুৰদাৰ বৌ কৈ নাজুৰদা বৌৰ কৈ থাকে অ'কে কিবা কয় ভাল কয় নে বেয়া কয় বাৰু নিৰুৎপল শৰ্মা বিকাশ ঠাকুৰীয়া জৰি নম্বৰ 1 আপোনালোক দুয়োজন থেংক ইউ আশীৰ্বাদ কৰিবা বিকাশ ৰঞ্জন কলিতা হাই ব্ৰ সৌৰভ আলী হাই দাদা ভালনে আপোনাৰ কি খবৰ নিৰুৎপল শৰ্মা আপোনাৰ কথা নজৰুলদাৰ বৌৰ কৈ থাকে জুৱেল ৰবি আচ্ছা 231 মাই গড 231 হৈ গ'ল মোৰ হাঁহৰ মাংস ৰেডি ইয়াতে খাই শেষ কৰি দিব মই জয়ে ভাল নেকি তিনিটা মানে হাঁহ ভাল পোৱা 3টামান ল'ৰা আছে মোৰ কাৰণে নাৰাখিব সিহঁতে 240 230 মাই গড যাওঁ দেই আৰু লাহে লাহে বিশ্বাসজ্যোতি হাজৰিকা প্ৰস্তুতিবাৰ লগত 24টা আমাৰ ঘৰত আহিবা আলটাত অ'কে 24th আমাৰ ঘৰত আহিবা কিবা স্পেচিয়েল কিবা আছে নেকি বিশ্বজ্যোতি হাজৰিকা উজ্জ্বল ৰাজ নিউ অৰূপ দাকৰ লগত লাইভ থাকি বহুত ভাল লাগিছে থেংক ইউ উজ্জ্বল মোৰো ভাল লাগিছে সঁচাকৈ মই টাইমটো এতিয়া 1 ঘণ্টামান থাকিম বুলি 1টাৰ পৰা 2টালৈকে থাকিম বুলি ভাবিছিলোঁ 2টাৰ পৰা 2:30 হ'ল মই গমেই পোৱা নাই বহুত কিবা কিবি কম বুলি ভাবিছিলোঁ মনৰ কথা বহুত কিবা কিবি কম বুলি ভাবিছিলোঁ কিন্তু পাহৰি থাকিলোঁ নহয় বহুতে কিবা কিবি সুধি দিয়ে লিংকটো বেলেগ ফালে গুচি যায় কিবা কিবি সুধি থকা যায় ভালো লাগে সুধিলে কিন্তু লিংকটো পাৰ হৈ গুচি যায় মনটো কি কম বুলি ভাবিছিলোঁ পাহৰি যাওঁ বেয়া নাপাব দেই কোনেও আকৌ কেতিয়াবা যদি টগৰ পেজত আহোঁ আপোনালোকৰ লগত এইবাৰ মই লিখি আনিম যে মই এইটো কম বুলি ভাবিছিলোঁ এইবাৰ এইটো কম বুলি ভাবিছোঁ মই লিখি ল'ম এইবাৰ নহ'লে মানে লাইনটো কাটি যায় মিন্ময় বনিয়া বাবু এইবাৰ মঙলদৈত চলিছে স্কুল অফ ড্ৰামা আমাৰ এবাৰ মঙলদৈত চলিছে স্কুল অফ ড্ৰামা মঙলদৈত মোৰ এজন ফ্ৰেণ্ড আছে সি এতিয়া ডেণ্টিষ্ট হয় ভাল সিও মোৰ লগত একেলগে অভিনয় শিকিছিল স্কুল অফ ড্ৰামাত এনেই আছিল বোলে অভিনয় শিকিছোঁ আহিছে অভিনয় শিকিবলৈ এতিয়া গৈ পেলাই ডেণ্টিষ্ট ভাল মঙলদৈত টাউনতে আছে কি এখন মধুবন হোটেলৰ কাষত তাৰ চেম্বাৰ আছে সময় পালে আকৌ লাইভ আহিব অবিনাশ লকৰ চিয়'ৰ আহিম ভাল লাগিছে ইমান ভাল লাগে বুলি ময়ো ভবা নাছিলোঁ কিন্তু সময়টো কেতিয়া পাৰ হৈ যায় কেনেকৈ পাৰ হৈ যায় মই গম পোৱা নাছিলোঁ মোক কিন্তু চবেই কৈছিলে আমাৰ গ্ৰুপৰ চবেই কৈছিলে জানু প্ৰাণে কৈছিলে আমাৰ নজৰুলে কৈছিলে অপূৰ্বই কৈছিলে হা তাৰপিছত ইন্দ্ৰজিৎ ধনজিৎ সকলোৱে কৈছিলে যে আপুনি কথা পাতি থাকিলে কেতিয়া 1 ঘণ্টা পাৰ হৈ যাব গমেই নাপাব মই কৈছোঁ 1 ঘণ্টা ইমান দেৰি থাকিব লাগিব তেনেকৈ ভাবিছিলোঁ কিন্তু 1 ঘণ্টা গৈ পেলাই 1.5 ঘণ্টা পাৰ হ'ল 2 ঘণ্টা হ'ব এতিয়া মই গমেই পোৱা নাই এই ক্ষেত্ৰত ধনজিৎ আছে আমাৰ খুব ভাল ল'ৰা খুব মৰমীয়াল ল'ৰা একদম নাটকখন ইমান ধুনীয়াকৈ চাই নাটকৰ ওপৰত খুব ধুনীয়া কমেণ্ট দিয়ে ধনজিৎ ইন্দ্ৰজিৎ ধীমান গোস্বামী তাৰপিছত জানুপ্ৰাণ মহন্ত বেচেৰা ৰৈ আছে সি তাত মানে নগাঁৱত চাব বুলি আহিব সময় পোৱা নাই কেতিয়া আহিব সি ৰৈ আছে জানুপ্ৰাণ মহন্ত তাৰপিছত আমাৰ আছে বহুত আছে উজ্জ্বল আছে এইসকলে ভ্ৰাম্যমানক যি ধৰণে আজি মৰম কৰে ভ্ৰাম্যমান থিয়েটাৰ প্ৰতিজন শিল্পীক যি ধৰণে মৰম কৰে আচৰিত তাকো কোনো স্বাৰ্থ নোহোৱাকৈ কোনো ইয়াত পইচা পাতিৰ কোনো কথা নাই অনলি আন্তৰিকতা তেওঁলোকে অন্তৰেৰে ভাল পায় ভ্ৰাম্যমান অন্তৰেৰে ভাল পায় শিল্পী কলা কুশলীক গতিকে সেইকাৰণে সম্ভৱ হৈছে আজি মই আপোনালোকৰ লগত এইদৰে কথা পতাত তেওঁলোকে বহুত কষ্ট কৰে আমি যিমান কষ্ট কৰোঁ ৰিহাৰ্চেল পিৰিয়ডত তেওঁলোকে বহুত কষ্ট কৰে মই এদিন ফোন কৰিছিলোঁ নজৰুলক যে নজৰুল ক'ত আছা ওটা মই লখিমপুৰ আহি আছোঁ বোলো কিয় বোলে আমি থিয়েটাৰত ইমান অমুকত গৈ আছোঁ তো ইমান দূৰ জাৰ্ণি কৰি গৈ পেলাই লখিমপুৰ ছাইডত কিবা থিয়েটাৰ এখন আছিলে তাত গৈছে তাত গৈ পেলাই শিল্পী কলা কুশলীক তেওঁলোকে সম্বৰ্ধনা জনাইছে তেওঁলোকে আপোনালোকৰ মাজত চিনাকি কৰাই দিছে শিল্পী কলা কুশলীসকলক গতিকে আচৰিত কথা তেওঁলোকে একমাত্ৰ আন্তৰিকতা আছে শ্ৰদ্ধা আছে এই অনুষ্ঠানটোৰ প্ৰতি ভ্ৰাম্যমানৰ প্ৰতি ভ্ৰাম্যমান শিল্পী কলা কুশলীৰ প্ৰতি গতিকে তেওঁলোকক মই শতকোটি প্ৰণাম জনাইছোঁ ধন্যবাদ জনাইছোঁ তেওঁলোকে যাতে এই প্ৰচেষ্টাটো অব্যাহত থাকক এই অনুষ্ঠানটো সদায় জীয়াই ৰাখক তেওঁলোকৰ মাজত যাতে একো মানে বাধা বিঘিনি নাহে এই অনুষ্ঠানটো ধুনীয়াকৈ চলাই যাওক আৰু মোৰ দৰে আমাৰ যিমান আকৌ জ্যেষ্ঠ অভিনেতা আছে শিল্পী কলা কুশলী আছে তেওঁলোকো আপোনালোকৰ মাজত আহিব বুলি মই আশা কৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকে মনৰ কথা পাতিব আপোনালোকৰ লগত ধুনীয়াকৈ
ভ্ৰাম্যমানৰ মোতকৈ আৰু বেছি ভালকৈ কথা ক'ব পাৰিব তেওঁলোকে ভাল ভাল কথা ক'ব আপোনালোকক আমাৰ ছিনিয়ৰ অভিনেতা অভিনেত্ৰীসকলে মনৰ অনুভৱ ক'ব গতিকে আশা কৰিছোঁ এদিন আপোনালোকে লগ পাব মনৰ যে আপোনালোকে বিচৰা আপোনালোকে ভাল পোৱা অভিনেতাসকলক আপোনালোকে এই টগৰ পেজটোৰ জৰিয়তে অভিনেতা অভিনেত্ৰী শিল্পী কলা কুশলীসকলক এই টগৰ পেজটোৰ জৰিয়তে আপোনালোকে লগ পাব বুলি আশা কৰিছোঁ গতিকে লাহে লাহে আৰু মই স্পীডটো কমাই আনিম আৰু অকণমান যাব হৈছে নহয় এতিয়া এবাৰ মই পঢ়ি দিছোঁ আৰু বহুত আহিছে মই মানে কমেণ্টবিলাক বহুত আহিছে অবিনাশ লকৰ সময় পালে আকৌ লাইভ আহিব দাদা ৰামধেনু ৰং বৰ ভাল লাগিল দাদা ভলুকা বাঁহৰ কথা অলপ লাগে আমাৰ গাঁৱৰ ঘৰত আছে মস্ত মস্ত ভলুকা বাঁহ এডালে চাফিচিয়েণ্ট গতিকে মই এইকেইদিন মই ফেচবুকত পাই আছিলোঁ ভলুকা বাঁহ জুবিন দাই খুব ধুনীয়া কৈছে বহুত ধুনীয়া ভলুকা বাঁহৰ ওপৰত এটা সৰু 4টামান লাইন কবিতা লিখিছে জুবিন দাই গতিকে ময়ো কওঁ সেইটো আমাৰ প্ৰতিখন গাঁৱৰ ল'ৰাই জানে ভলুকা বাঁহৰ কথা গতিকে ময়ো জানো ভলুকা বাঁহ কি কামত ব্যৱহাৰ কৰিব পাৰি কি কামত ব্যৱহাৰ কৰিব পাৰি ইয়াৰ উপযুক্ত ব্যৱহাৰ ময়ো জানো গতিকে সেইখিনিয়ে ক'লোঁ আৰু ভলুকা বাঁহৰ কথা হাই দাদা ভালনে আপোনাৰ ভাল সঞ্জয় চিল নাইচ পৰাগ ডেকা উৎপল বৰদল আপোনাৰ ভালনে বাট এক্টিং মজা ব্ৰ থেংক ইউ মানৱেন্দ্ৰ ডেকা ভাল লাগিলোঁ আপোনাক কি খবৰ বান্তি হাজৰিকা এতিয়া ক'ত আছা মই আছোঁ বন্তি ভৱানীপুৰত আছোঁ বৈশ্য খগেন দাদা মোৰ ঘৰ কদমতলাত কিন্তু মই গুৱাহাটীত থাকোঁ আপোনাৰ অভিনয় বহুত ভাল লাগে থেংক ইউ খগেন বৰ্ষা গায়ন দাদা কিবা এটা ডাইলগ কৈ দিয়ক আচ্ছা ডাইলগটো মই বহুত ক'লোঁ আৰু মনত পৰিলে মই কৈ দিম বাৰু ভাল ডাইলগ এটা মই কৈ দিম বাৰু মৃত্যুঞ্জয় পাঠক দাদা খবৰ ভালনে ভি শৰ্মা অৰূপ দা দেখা পাই ভাল লাগিল গড ব্লেছ ইউ থেংক ইউ অভি ৰমেশ শৰ্মা অৰূপ চিপাঝাৰত মাতিছোঁ 1 to 3 জানুৱাৰী লগ পাম আচ্ছা ৰমেশ থেংক ইউ মই কিন্তু ফটোটো ধৰিব পৰা নাই বয়সৰ অনুমানটো কৰিব পৰা নাই চবকে তুমি বুলিয়ে কৈছোঁ আৰু বেয়া নাপাব দেই পুলকেশ দাস বিশ্বজিৎ বজাৰ পৰা নেক্সট লগ পালে হাঁহৰ মাংস বনাই খুৱাম থেংক ইউ মাইনু ডেকা হাই বিকাশ ঠাকুৰীয়া হাঁহৰ মাংস বহুত ভাল পায় নেকি আহিব আমাৰ তাত খুৱাম হাঁহৰ মাংস ঠিক আছে থেংক ইউ উজ্জ্বলা হোৱাটছএপত কথা পাতোঁ সদায় যদি এনেকৈ সন্মুখত কথা পাতিব পাই ভাল লাগিল জনামণি দাস হাই গোপাল পাটগিৰি মজা লাগিছে ৰূপদা হাই ৰূপদা দাদা ভালনে আপোনাৰ শংকেশ্বৰ বৰা প্ৰাঞ্জল ডেকা জয় নটৰাজ গলাপ কলিতা কোনখন নাটক বেছি ভাল হৈছে আমাৰ 3খন নাটক ভাল হৈছে আপুনি যিখন চাই সিখনে ভাল পাব মোৰ আশা বনশ্ৰী বুঢ়াগোহাঁই বহুত ভাল লাগে দাদা আপোনাক থেংক ইউ আপোনালোকে ভাল পালে মোৰো ভাল লাগে অভিনয় কৰাত সুবিধা হয় কষ্ট কৰাত সুবিধা হয় দাদা ভাত খাই চালোঁ তুমি ভাত খালা মই পিনে ভাত খোৱাই নাই মই কথা পাতি আছোঁ চবৰে ভাত খোৱা টাইম হৈ গৈছে চাগে কাকলি ডেকা আপোনাৰ ভালনে দাদা লাভ ইউ অ'কে তেতিয়াহ'লে চবৰে কমেণ্টবোৰ পাই মোৰ ভাল লাগিল চবকে মই চবৰে কথাবোৰ শুনিও ভাল লাগিছে কথা পাতি ভাল লাগিছে বহুত কিবা কিবি কথা মোৰ মনত আছিল ক'বলৈ থাকি গ'ল কিন্তু আজিলৈ মই এৰিম লাহেকৈ এতিয়া মই আপোনালোকক এবাৰ পৰিৱেশটো দেখাই দিওঁ মই ক'ত আছোঁ কেনেকৈ আছোঁ আৰু আপোনালোক সকলোকে ভগৱানে কুশলে ৰাখক মংগলে ৰাখক সকলোৰে যিবিলাক লক্ষ্য হ'ব নিজৰ লক্ষ্যত সকলে উপনীত হওক আৰু জুবিন দাই যে গানটোত গাইছে জীৱনৰ ৰংবোৰ যদি কেতিয়াবা সলনি হয় আশাৰ চাকিৰি জ্যোতি মানে কি আছিলে গানটো সেই গানটো শুনিব গতিকে পিছুৱাই নাযাব সকলোৰে লক্ষ্যত উপনীত হওক সকলোৱে ভাল কাম কৰক গতিকে সকলোৱে ভগৱানে সহায় কৰক তাৰে কামনা কৰি মই আজি এৰিম এৰাৰ আগমুহূৰ্তত মই ভাল পোৱা জেগাটোত গৈ এবাৰ বহিব বিচাৰিছোঁ মই ভাল পাওঁ গেলাৰী আজি হেঁপাহ পলুৱাই গেলাৰীত বহিম এইটো ষ্টেজ আমাৰ ভাগ্যদেৱী থিয়েটাৰ এইটো ষ্টেজ
এইফালে এইটো গেলাৰী, এইটো গেলাৰী। ইয়াতে বহিম এতিয়া মই, ভাল পাওঁ এই গেলেৰী একদম ওপৰত, মই ইয়াতে বহিম এতিয়া। ইয়াতে সদায় অডিয়েঞ্চসকলে বহে, আজি মই বহিছোঁ ইয়াত। ইয়াৰ পৰা চিঞৰে, কিমান ভাল লাগে। ইয়াৰ পৰা আমি তাত অভিনয় কৰি থাকোঁ। এদিন আমি বহিছিলোঁ ইয়াত, আমাৰ জ্যেষ্ঠ অভিনেতাসকলে তাত অভিনয় কৰিছিল, খুব ভাল লাগিছিল চাই। ইয়াৰ পৰা গেলেৰীৰ পৰা গৈ যে এদিন তাত মই মঞ্চত অভিনয় কৰিব পাৰিম, তাত যে মই বিশিষ্ট অভিনেতাসকলৰ লগত মই অভিনয় কৰিব পাৰিম, ইমান নাম থকা থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, আবাহন থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ, ইমান ডাঙৰ ডাঙৰ মঞ্চত অভিনয় কৰিব পাৰিম, সপোনতো কেতিয়াও ভবা নাছিলোঁ। কিন্তু চেষ্টা চলাই আহিছোঁ, কাম কৰি যাম ভালকৈ। আৰু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহ লাগিব। গতিকে এইখিনি কৈ আৰু টকৰ পেজটোৰ সমূহ কৰ্মকৰ্তাক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে আজি এনেদৰে বহি আছোঁ গেলেৰীত, মনটো ভাল লাগিছে মোৰ সঁচাই। কোনো নাই, অকল হলটোত মই আৰু আপোনালোক আছে এইফালে, মই আছোঁ ইফালে। খুব ভাল লাগিছে। এয়া ৰাতি সন্ধিয়া 5:30 বজাত আমি আহি ইয়াত উপস্থিত হ'ম, মেকআপ কৰিম, আকৌ আমি ইয়াত অভিনয় কৰিম। গতিকে লাষ্ট এবাৰ মই কমেণ্টবোৰ এবাৰ পঢ়ি দিছোঁ সকলোৱে। দাদাই দেখিছে হাঁহৰ মাংস বহুত ভাল পায়। টকৰ পেজৰ ময়ো এজন মেম্বাৰ, সুভাষ ডেকা। অ'কে, থেংক ইউ সুভাষ। মেম্বাৰ হ'ব বিচাৰোঁ, বাট বহুত ভাল পায় পেজ হয় এইটো। ৰূপশ্ৰী গোস্বামী, হাই অৰূপ দা, ভালনে আপোনাৰ? অ'কে, অল দ্য ভেৰি বেষ্ট। নলবাৰী ৰাজত লগ পাম। শান্তানু চক্ৰৱৰ্তী, ৰূপশ্ৰী গোস্বামী, ময়ো ভাল পাওঁ অৰূপ দা। কেনেকৈ চিঞৰে এবাৰ দেখাই দিয়ক। কেনেকৈ চিঞৰোঁ? মোৰ মানে হুইচেলটো এনেকৈ নাৱৰে, এনেকৈ চিঞৰোঁ কেতিয়াবা কেতিয়াবা। ভাল লাগে সকলোৰে অভিনয় চাই। আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে, যাতে জীয়াই থকা দিনকেইটা ভালদৰে অভিনয় কৰিব পাৰোঁ। দৰ্শকৰ সাধ্য অনুসাৰি দৰ্শকক মনোৰঞ্জন দিব পাৰোঁ। তিনিওখন নাটক যাতে দৰ্শকে আঁকোৱালি লয়। অকল ভাগ্যদেৱী থিয়েটাৰ বুলি নহয়, অসমৰ প্ৰতিটো নাট্য দলক অসমীয়া ৰাইজে যাতে আদৰি লয়, প্ৰতিজন অভিনেতাৰ অভিনয় যাতে ভাল পায় সকলোৱে, তাৰ বাবে আপোনালোক সকলোৱে সহায় সহযোগিতা আগবঢ়াব। আৰু আমাৰ হিয়াৰ আমঠু ভ্ৰাম্যমান থিয়েটাৰ যাতে চিৰযুগমীয়া হয়, তাৰ বাবে আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি মোৰ দৃঢ় বিশ্বাস। আমি নতুন প্ৰজন্মই, নৱপ্ৰজন্মই আমি এইখিনি আমি কৰিবই লাগিব। আমি এইখিনি সহায় সহযোগিতা আগবঢ়াবই লাগিব, কষ্ট কৰিবই লাগিব। প্ৰতিটো নাট্য দলক আমি জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমি যিমানখিনি কষ্ট কৰিব লাগে কষ্ট কৰিব ৰেডি। আৰু আপোনালোককো কৈছোঁ, আপোনালোকে যিমানখিনি পাৰে সহায় সহযোগিতা আগবঢ়াব। অ'কে, ছাকচেছ বিশ্বজিৎ বুজাৰ বুঢ়া গাৰ্গ, ছাকচেছফুল হওক। সদায় আছোঁ আপোনাৰ লগত আৰু থাকিম। লাভ ইউ দাদা, লগ পাম সোনকালে, ভাত খাই লওক। অ'কে, ঠিক আছে, মই এৰোঁ। পুনৰবাৰ টকৰ পেজৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাই মই আজিলৈ টাটা, বাই বাই।